খুলুমবাই নমস্কাৰ ষ্টাৰ্টআপ প্লাছ শ্ব'ত আজি আৰু এটা নতুন এপিছডত আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ আজি ষ্টাৰ্টআপ প্লাছ শ্ব'ত যিটো দুজন ব্যক্তিত্বক আমি মাতি আনিছোঁ এই ষ্টাৰ্টআপ প্লাছ শ্ব'ত বড়োলেণ্ড বুবলি চেনেলত তেখেতসকলৰ পৰিচয় কৰি দিয়াৰ আগতে মই আজি যিটো শ্ব' আমি বনাব গৈ আছোঁ সেইটো বিষয়ে আমি অলপ কৈ দিওঁ আজি ডিছকাশ্যনৰ যিটো টপিক হৈ গৈ আছে এইটো আমি অলপ ডিফাৰেণ্টলি ৰাখিছোঁ কিন্তু এইটো খুব ইম্পৰ্টেণ্ট টপিক হ'ব আৰু আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় এইটো হ'ল কি আমি এডুকেশ্যন ছিষ্টেমত থকা মানুহখিনিৰ লগত আমি আজি চিনাকি হ'ম তেখেতসকল আমাৰ আজিৰ এই বিটিআৰ এলেকাৰ কোকৰাঝাৰ এলেকাৰ দুজন ৰিনাউণ্ড টিচাৰ্ছ হয় আৰু সেই দুজন ব্যক্তিৰ লগত আমি কথা পাতিম এজন হ'ল আমাৰ মোৰ সোঁফালে লেফ্ট ছাইডত বহি আছে মিষ্টাৰ বি প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়া তেখেত ৰিনাউণ্ড টিচাৰ্ছ হয় ডিউৰিং ক'ভিড পিৰিয়ডৰ পৰা তেখেতসকলে ইউনিক ৱে ট্ৰেডিশ্যনেল ৱে ব্ৰেক কৰি কামবিলাক কৰি আছে আৰু লগতে মোৰ সোঁফালে বহি আছে শ্ৰীযুত গৌতম দেৱ শৰ্মা ডাঙৰীয়া নমস্কাৰ তেখেতৰ পৰিচয় মই দিম তেখেতৰ পৰা সুধিম পৰিচয়টো তেখেতেও খুব ধুনীয়াকৈ ট্ৰেডিশ্যনেল ৱে ব্ৰেক কৰি ইউনিক ৱে টিচিং দিয়াত এক্সপাৰ্ট হয় আৰু লগতে তেখেতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত টিচাৰো আপুনি তেখেতে হয় 2000 পিছত আপুনি স্বীকৃতি পাইছে নেশ্যনেল এৱাৰ্ড আপুনি আমাৰ ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা ৰিচিভ কৰিছে তো মই পানীৰ দেৱনাথ আজি ষ্টাৰ্টআপ প্লাছ শ্ব'ত ডিছকাশ্যনৰ টপিকটো আহিব গোটেইখিনি তেখেতসকলৰ যে ইউনিক ৱে অফ টিচিং দি ষ্টুডেণ্টছ কেনেকৈ কামবিলাক কৰে এটা ভাল ৰেপুটেশ্যন তেখেতসকলে টিচিং প্ৰফেশ্যনত বনাইছে অলৰেডি ইমান কম মানে বয়স হোৱাৰ পিছতো তো সেইবিলাক বিষয়ে আমি ডিছকাশ্যন কৰিম আৰু বিভিন্ন ধৰণৰ আমি ডিছকাশ্যন কৰিম কেনেকুৱা হ'ব লাগে আমি নতুন এডুকেশ্যন পলিচি যদি আমি যাওঁ কি চেঞ্জেছবিলাক আহিছে তেখেতসকলৰ অভিজ্ঞতা তেখেতসকলৰ যিটো জ্ঞানৰ পৰা আমি বস্তুবিলাক জানিম ছাৰ তো প্ৰথম মই আমাৰ সোঁফালে বহি আছে শ্ৰীযুত গৌতম দেৱ শৰ্মা ডাঙৰীয়া তো তেখেত আমাৰ কোকৰাঝাৰ চহৰৰে হায়াৰ ছেকেণ্ডেৰী MP স্কুলৰ তেখেত আপুনি গভৰ্ণমেণ্ট স্কুলৰ আপুনি প্ৰবক্তা হয় এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰি আছে তেখেতৰ পৰা মই তেখেতক নিজাববীয়াকৈ তেখেতৰ পৰিচয়টো অলপ জানিব বিচাৰিম ছাৰ আপুনি অলপ আপোনাৰ পৰিচয়টো দিব আমাৰ দৰ্শক নমস্কাৰ বড়োলেণ্ড বুবলিৰ সমূহ কৰ্মকৰ্তা আৰু দৰ্শকসকলক মই মোৰ শুভেচ্ছা জনাইছোঁ একচুৱেলি মই কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত মই এজন এছিষ্টেণ্ট টিচাৰ হিচাপেহে কাম কৰোঁ 2006 চনৰ পৰাই মই এইখন বিদ্যালয়ত কাম কৰি আছোঁ আৰু এতিয়ালৈকেও কৰি আছোঁ আৰু হয়তো চাকৰিকাল আৰু 16 বছৰতকৈ অধিক কাল আছে আৰু এইটো প্ৰফেশ্যনতেই যদি চৰকাৰী নীতি নিয়মৰ তাগিদাত আন কোনো ঠাইলৈ বদলি কৰা নহয় তেন্তে হয়তো মই এইখন বিদ্যালয়তে শিক্ষাদান বা শিক্ষক হিচাপে আন কামবোৰ কৰি যাম যি কি নহওক এজন সাধাৰণ শিক্ষক খুব অভিজ্ঞ ব্যক্তি নহয় মই 2020 চনত ৰাষ্ট্ৰপতি ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা মোক প্ৰদান কৰা হৈছিল কিন্তু সেইটো লৈ মই কোনো একো বিশেষ নাভাবোঁ আৰু এইটো মোৰ ঠিক এটা কিবা ব্যক্তিগত উপাৰ্জন বা তেনেকুৱা কৃতিত্ব বুলি মই নাভাবোঁ এই অঞ্চলৰ গোটেই শিক্ষাপ্ৰেমী ৰাইজ ছাত্ৰ ছাত্ৰী অভিভাৱক আদি আটাইৰে বাবে মোৰ এই ৰাষ্ট্ৰপতিৰ যি বঁটা সেয়া মই উচৰ্গা কৰি থৈ দিছোঁ সেইটো মোৰ বিশেষ কিবা কৃতিত্ব বুলি মই নাভাবোঁ এজন সাধাৰণ শিক্ষক আৰু তাতোকৈ যদি আৰু অকণমান চিধা চিধিকৈ ক'ব খোজোঁ মই আজিও এজন ভাল ছাত্ৰ হিচাপে থাকিব খোজোঁ কাৰণ ভাল ছাত্ৰ হ'লেহে ভাল শিক্ষক হ'ব পাৰি আৰু প্ৰতিটো মুহূৰ্তত সমাজৰ সকলো স্তৰৰ পৰা সকলো বিষয়বস্তুৰ পৰা মই যিমান দূৰ পাৰোঁ মোৰ বিবেক বুদ্ধি অনুসৰি মই শিকিবলৈ চেষ্টা কৰোঁ ছাৰ হয় আপোনাৰ ধুনীয়াকৈ পাইছোঁ আপোনাৰ বহুত ডিছকাশ্যন আছে ছাৰ বহুত আলোচনা কৰিম আপোনাৰ নিশ্চয় বহুত আপুনি কৈছে যে আপোনাৰ ছাত্ৰ হিচাপে আপুনি কাম কৰি আছে শিক্ষক হিচাপে নহয় আলোচনা কৰিম ছাৰ ছাৰ আপোনাৰ পৰিচয় দিব যদিও আপোনাৰ পৰিচয় মই অলপ দিলোঁ অলপ আপুনি নিজে কৈ অলপ নমস্কাৰ মোৰ নাম বি প্ৰসাদ ব্ৰহ্ম মই হৰিণাগুৰি হাইস্কুলৰ বিজ্ঞান বিষয়ৰ এজন এছিষ্টেণ্ট টিচাৰ আৰু অৰিজিনেলি মই কোকৰাঝাৰ বাগানচাৰীৰ হয় মই মানে নিজকে মহান এজন শিক্ষক বুলি নাভাবোঁ মই সাধাৰণ শিক্ষকে হয় এইখিনিয়ে মোৰ হয় ছাৰ তো আমি আজি ডিছকাশ্যনৰ আমি আলোচনা আমি আগবাঢ়ি গৈ আছোঁ ডিছকাশ্যন আমি হিন্দী ইংলিছ অসমীয়া চবেই কথা পাতিব পাৰিম ন' প্ৰব্লেম বিকজ আমাৰ দৰ্শকবিন্দুবিলাক আছে আমাৰ যি
ল'ব পাৰিব চ' আমি যিকোনো ভাষাত কথা পাতিব পাৰিম কিন্তু আমি অসমত কথা পাতি আছোঁ চ' যিটো সুধিব বিচাৰিম ছাৰ শৰ্মা ছাৰ প্ৰথম ছাৰ আপুনি খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আমি গম পাওঁ আপুনি খুব ভাল ৰিজাল্ট কৰি অহা ষ্টুডেণ্ট হয় তাৰপিছত ধৰক আপুনি ধৰক বিভিন্ন ধৰণৰ আপোনাৰ স্ক'প আছিলে যে আপুনি এইটো চাকৰি সেইটো চাকৰি এটা চইচ এটা আছিলে মই প্ৰথমে এইটো সুধিব বিচাৰিম ছাৰ আপুনি শিক্ষকতা মানে why you have chosen to be an educationalist মানে আপনি শিক্ষাবিদ হওয়ার কারণটো কি অলপ সমকে আপনি ক'ব পাৰে প্ৰথমতে মই কওঁ ঠিক আপুনি যিটো ক'লে খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট ঠিক তেনেকুৱা একো কথা নহয় আমাক স্কুলত শিক্ষকসকলে যিখিনি পঢ়াইছিলে একচুৱেলি মই বাসুগাঁও হায়াৰ ছেকেণ্ডাৰীৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ আৰু ভাৰ্নিকুলাৰ মিডিয়াম অৰ্থাৎ অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই সৰুৰ পৰা পঢ়া শুনা কৰি মেট্ৰিকলৈকে মই বাসুগাঁও হায়াৰ ছেকেণ্ডাৰীতে পঢ়িছিলোঁ খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেনেকুৱা কথা বিশেষ নাই মই তেনেকৈ নাভাবোঁ কাৰণ মোতকৈ বহুত ব্ৰিলিয়েণ্ট মানুহ আছে এতিয়া কথাটো হ'ল হয় বেলেগ চাকৰি নকৰি মই এইটো প্ৰফেশ্যনত কিয় আহিলোঁ তাৰ প্ৰথম কথা মোৰ ফেমিলিৰ এটা ইম্প্ৰেশ্যন আছে কাৰণ মোৰ দেউতা খুৰা বংশৰ প্ৰায়খিনি মানুহ তেওঁলোক আটাইয়ে শিক্ষক গতিকে এটা বংশগতভাৱে কিবা এটা প্ৰভাৱ যেন মোৰ ওপৰত পৰা যেন পাওঁ কথা এইটো নহয় যে আমি যিটো সময়ত পঢ়া শুনা শেষ কৰিছিলোঁ তেতিয়া অসমত বহুত মানে এটা নিবনুৱা সমস্যা আছিল কিছুমান চাকৰি বাকৰিৰ কোনো এডভাৰটাইজমেণ্টেই নহৈছিল আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰিলোহেঁতেন মই মানে যদি ব্যক্তিগতভাৱে কওঁ কিন্তু মই তেতিয়াও সেই শিক্ষাৰ লগতে জড়িত হৈ থাকিছিলোঁ যদিও চৰকাৰী চাকৰি পোৱা নাছিলোঁ কিন্তু যেতিয়া এই চাকৰিটো পালোঁ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এইখন এখন পিয়ৰলি গভৰ্ণমেণ্ট স্কুল হয় ইয়াৰ এডভাৰটাইজমেণ্ট ছেপাৰেট হয় যেতিয়া পালোঁ তেতিয়া তাৰ লগে লগে মই আৰু এটা চাকৰিও পালোঁ ইণ্টাৰেষ্টিংলি সেইটো আছিলে এক্সাইজ ইনস্পেক্টৰ খুব লোভনীয় চাকৰি মানুহে কয় সেইটো কৰিব লাগে চ' মই এতিয়া কি কৰিম মই পাজুল হ'লোঁ মোৰ এইটোত মন নাই যদিও চাকৰি নাই এডভাৰটাইজ হৈছিলে দিছিলোঁ ইণ্টাৰভিউ দিলোঁ চাকৰিটো পালোঁ তেতিয়া মই মোৰ শিক্ষাগুৰুসকলক যিসকল শিক্ষাগুৰুৰ প্ৰতি মই আজিও কৃতজ্ঞ আৰু যাক মই মানো শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ কাষ চপাত মোক এজন বিশেষ শিক্ষাগুৰু মাননীয় ৰবীন চৌধুৰী ছাৰ তেখেত এজন শিক্ষা বিষয়াও আছিলে আৰু এজন ফিজিক্সৰ টিচাৰো আছিলে মই কটন কলেজত যেতিয়া পঢ়ি থাকোঁ তেতিয়া ব্ৰেকত ঘৰত আহিলে নজনা বস্তুখিনি বা য'ত কনফিউজন আছিল আশা আছিল সেইখিনি মই তেওঁৰ ওচৰত ক্লিয়াৰ কৰিব গৈছিলোঁ আৰু তেওঁ তেতিয়া মোক কৈছিলে যে তুমি শিক্ষক হোৱা আৰু মই কোনো একো কথাই চিন্তা নকৰিলোঁ ঘৰতো কৈ দিলোঁ মই শিক্ষকৰ চাকৰিটোতে যোগদান কৰিম আৰু তেনেকৈয়ে শিক্ষক হ'লোঁ আৰু এটা কথা মানুহৰ জীৱন আৰু জীৱিকা এই দুটা বস্তু খুব কম সংখ্যক মানুহৰ ক্ষেত্ৰতহে একে হয় মোৰ জীৱনটো বহুত ডাঙৰ ডিগ্ৰী ল'লোঁ বহুত ৰিচাৰ্চ কৰিলোঁ বা মই কিবা শিল্প কৰি ভাল পাওঁ তেনেকুৱা হ'ব পাৰে কিন্তু মই জীৱিকাৰ কাৰণে ভাল চাকৰি বা মোৰ মনে বিচৰা চাকৰি নকৰি মই জোতা চিলাই কৰা এজন মুচিও হ'ব পাৰোঁ গতিকে মোৰ জীৱনটো বেলেগ কিন্তু মোৰ জীৱিকা বেলেগ মই এজন খুব ভাল নামী দামী ডিগ্ৰী থকা প্ৰফেচাৰ হ'লোঁ কিন্তু মই মেণ্ডলিন বজাই ভাল পাওঁ মোৰ জীৱনটো হৈছে মেণ্ডলিন বজোৱা কিন্তু জীৱিকাটো হয়তো মই প্ৰফেচৰ হ'লোঁ মই বিজনেছ কৰিলোঁ মই নিজকে এজন খুব সৌভাগ্যৱান ব্যক্তি বুলি ভাবোঁ কাৰণ মই যিটো বিচাৰিছিলোঁ সৰুৰে পৰা লেখা পঢ়া কৰিম আৰু শিক্ষকতা কৰিম আৰু শিক্ষকতাৰ জৰিয়তে মই মোৰ জীৱিকা নিৰ্বাহ কৰিম গতিকে জীৱন আৰু জীৱিকা এই কইনচিডেন্স অফ দিছ টু মানে প্ৰফেশ্যন এণ্ড মানে চইচ ইন লাইফ এই দুটা মোৰ ক্ষেত্ৰত মানে একাকাৰ হৈ গৈছে সাঙুৰ খাই গৈছে সমাহাৰ ঘটিছে গতিকে মই সুখী আৰু এইখিনিয়ে ধৰক থুলমূলকৈ মোৰ কাৰণ মই কিয় শিক্ষক এটা জীৱিকাটো শিক্ষকতাৰ জীৱিকাটোক মই বাছি লৈছোঁ ভাল এটা লোভনীয় চাকৰি এৰি আপুনি শিক্ষকতা লৈছে কাৰণ আপুনি ভাবিছিলে যে শিক্ষকতা আপোনাৰ পেশ্যন হ'ব পাৰে তো ছাৰ ছেইম কথাই আপোনাক সুধি আছোঁ যে আপোনাৰ কাৰণে কি ধৰণৰ আপোনাৰ চইচ আছিলে আপোনাৰতো চইচ বহুতেই আছিলে ইউ আৰ বিং এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আপুনি কটন কলেজৰ পৰা পঢ়ি আহিছে আপুনি মেথামেটিক্সৰ আপোনাৰ আছিলে তো আপোনাৰ বহুত চইচ আছিলে চিলেক্ট কৰাৰ কাৰণে আপোনাৰ প্ৰফেশ্যন দেন অলছ ইউ হেভ চ'জেন টু বি একচুৱেলি মোৰ হেৰিটো শিক্ষক হোৱাৰ কাৰণটো অলপ বেলেগ ছাৰ মানে মই সৰু কালৰ পৰাই মই যেতিয়া নেকি ক্লাছ 6-7 পঢ়িছোঁ সেই সময়ৰ পৰাই মই জুনিয়ৰবিলাকক মই নিজৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক মই পঢ়াই আহিছোঁ
তেনেকেই মই যিটো নেকি জ্ঞান আৰ্ণ কৰিছোঁ সেইটো মই বেলেগক বিলাওঁতে মোৰ এটা অভ্যাস হৈ গৈছিল যে মই সেই টিচিং প্ৰফেশ্যনতে থাকিম নেকি এনেকুৱা এটা ধাৰণা হৈছিল আৰু সেই সময়তে মই যেতিয়া হাইস্কুল ক্লাছ কৰি থাকোঁতে আমাৰ মই বেচিকেলি দত্মা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মই মেট্ৰিকটো পাছ কৰিছোঁ সেই স্কুলত মই এজন আমাৰ শিক্ষক কটন কলেজৰ পৰা অহা আমাৰ ফাদাৰ অফ বডোছৰ পিছত যোৱা এজন ছাৰ অমৰ সিং ব্ৰহ্ম ছাৰ তেখেতে দত্মা হায়াৰ ছেকেণ্ডেৰী স্কুলত ছাৰ আছিল আমাৰ তেখেতে কটন কলেজৰ বিষয়ে বহুত আমাক হোমৱৰ্কত ক্লাছৰ সময়ত আমাক হেৰি কৰিছিলে কৈ আছিলে তাৰপিছত সেইটোৰ পৰা মই এটা ইনফ্লুৱেঞ্চ পাইছোঁ যে মানে ভৱিষ্যতত এই ছাৰৰ নিচিনাই মই কিবা এটা তেনেকুৱা কৰিব পাৰিলে ভাল হ'ম নেকি তেনেকুৱা সেই হিচাপতে মই মানে সেই চাকৰিটো মানে প্ৰফেশ্যনটো একচেপ্ট কৰাৰ নিচিনা হৈ গৈছে যেতিয়া মই মেট্ৰিক পাছ কৰাৰ পিছত মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত 11-12টো পঢ়িছোঁ সেইটো সময়তো কেনেকৈ বা বহুত মই ষ্টুডেণ্ট পাইছোঁ তাৰমানে পঢ়াবৰ কাৰণে সেই সময়ত তাৰমানে মই হোষ্টেলত থকা নাই বা মেছত থকা নাই মোৰ নিজৰ বাইদেউ ভিনদেউৱে মোক পঢ়াইছিলে কাৰণ মই বহুত পুৱাৰ ফেমিলিত বিলং কৰোঁ গতিকে আফটাৰ মেট্ৰিক মোক মানে হেৰিয়ে আমাৰ ভিনদেউৱে মোক পঢ়াইছিলে সেইটো সময়ত কেনেকৈ বা মই গম পাই গ'ল যে মানে ৰিজাল্ট ভাল কৰি অহা এজন ব্যক্তি গতিকে বহুতখিনি ষ্টুডেণ্টক মই পঢ়াব পাইছোঁ এই আমাৰ বাগানচালি এৰিয়াত তাৰপিছত আফটাৰ কমপ্লিশ্যন অফ ক্লাছ 12 মই কটন কলেজত গ'লোঁ তাৰ পৰা ডিগ্ৰী কমপ্লিট কৰি আহি পেলাই মই এৰাউণ্ড 10 ইয়াৰ্ছমান মই এখন প্ৰাইভেট স্কুলত আছিলোঁ মানে তেতিয়াতো চাকৰি তাকৰি হেৰি কৰা নাছিলে পোৱা নাছিলে তেনেকেই মানে লাষ্টত মই প্ৰফেশ্যন চুজ কৰি পেলাই মানে এতিয়া মই এতিয়া মানে আই এম মানে কমপ্লিটলি ছেটিছফাইড মই নিজৰ এইটো প্ৰফেশ্যনৰ বিগতম সুধিম এজনকে ধৰক ডিউৰিং যেতিয়া আমাৰ ক'ভিড পিৰিয়ড আহিলে ছাৰ ক'ভিড পিৰিয়ডটো আমাৰ কাৰণে এটা ক্ৰুচিয়েল এটা টাইম হ'ল এৰাউণ্ড 2 ইয়াৰ্ছ বিশেষকৈ এডুকেশ্যন ছিষ্টেমতে সাংঘাতিক মানে নট অনলি এডুকেশ্যন লাৰ্ণিং ছিষ্টেমত যিটো আছিলে সেইটো এটা মানে ৱৰ্ল্ডত এটা ট্ৰেন্সফৰ্মেশ্যন আহিছে মানে ৰিগাৰ্ডিং দি লাৰ্ণিং প্ৰচেছ এইটো এডুকেশ্যন ছিষ্টেমেই হওক বা যি হওক তো সেইটো ক্ষেত্ৰত আপোনালোকে দুয়োকে মই দেখিছোঁ যে ই হেভ গিভেন এক্সট্ৰা এটা মানে টেকনিকত আপোনালোকে কাম কৰিছে মানে বিভিন্ন ধৰণৰ আপোনালোকৰ ইনিচিয়েটিভ আছে আৰু আপোনাৰ কথা কওক কেতিয়া ভিডিঅ' এৰি আপোনালোকক ফেচবুকত এৰিছে ইউটিউব বনাইছে ক্লাছবিলাক কৰি আছে তো এই যে এটা মানে ধৰক এই ধৰণৰ এটা মানসিকতা মানে ধৰক টিচাৰৰ মাজত যে আপোনালোকে আনিলে সেইটো কৰি আপোনালোকৰ কেনেকুৱা লাগে মানে যি হয় এইটো কি মানুহৰ কাৰণে খুব হেল্পফুল হৈছে নহয় আমি জানো হেল্পফুল হৈছে আপুনি কি ভাবে যে ব্যক্তিগতভাৱে মই এই ভিডিঅ'বিলাক কৰাৰ পিছত বা এনেকৈ মই লাইভ অহাৰ পিছত বহুত ল'ৰা ছোৱালীক মানে বেনিফিটেড হৈছে বুলি আপুনি কি ভাবে ডেফিনেটলি কাৰণ চাওক এতিয়া COVID-19 যিটো পেণ্ডেমিক ছিচুৱেশ্যন আছিলে সেইখিনি সময়ত আমি শিক্ষক হিচাপে আমাৰ হাতত মানে এটা ট্ৰিমেণ্ডাছ এটা চেলেঞ্জ আহি গৈছিলে এটা প্ৰত্যাহ্বান যিটোক মুখামুখি কৰাটো খুব সহজ নাছিলে গোটেইখিনি ষ্টুডেণ্ট কমিউনিটি আমাৰ মুখৰ পিনে চাই আছিলে কাৰণ আমি অফলাইন মোডত ফিজিকেল মোডত ক্লাছ ল'ব নোৱাৰা হ'লোঁ তেওঁলোকৰ ঘৰত যাব নোৱাৰা হ'লোঁ বিভিন্ন ধৰণৰ আইন কানুনৰ হেঁচা থাকিলে প্ৰট'কল থাকিলে আৰু তেতিয়া ধৰক স্বাস্থ্যবিধি মানি সেইবোৰ কথা উচিত নাছিলে কিন্তু কথাটো হ'ল হাউ টু হেল্প গভৰ্ণমেণ্টৰ গাইডলাইন আহিলে পিছত অনলাইন ক্লাছ কৰিব লাগিব তাৰ আগতীয়াকৈ মই প্ৰথমতে এটা ইউটিউব চেনেল খুলিলোঁ খুব ভাল চফিষ্টিকেটেড বস্তু নাই কেমেৰা নাই সেই হাতত থকা পকেটত লৈ ফুৰা মোবাইলটোকে ইউজ কৰিলোঁ কৰি পেলাই সেইবিলাক বৰ দীঘলীয়া কথা মই খুব চমুকৈ কৈছোঁ ভিডিঅ' ৰেকৰ্ড কৰিব নাজানো বৰ্ড এখন কিনি আনি তাতে ভিডিঅ' ৰেকৰ্ড কৰিলোঁ কেতিয়াবা মিছেছক মোবাইলটো ধৰিব দিছোঁ তেতিয়া সেইবিলাক ট্ৰাইপড নাই আৰু অনলাইনত পিছত লাহে লাহে কিনিলোঁ 1-1.5 মাহৰ পিছত মাইক নাছিলে কিবা নাছিলে ছাউণ্ড প্ৰুফ ৰুম বিচাৰি থাকোঁ কেতিয়াবা এনেকুৱা হ'ল গোটেই ৰাতিটো এটা মানে ছাউণ্ড প্ৰুফ ৰুমটো নায়েই কোকৰাঝাৰত তেনেকুৱা সুবিধা নাছিল ষ্টুডিঅ' নাছিলে আজিকালি হ'ল বাৰু তেতিয়া সেই ৰুম চুম বন্ধ কৰি দিনততো শব্দ থাকে ৰাতি সেই ভিডিঅ' কৰা কৰি ৰখি থাকোঁ 12টাৰ পিছত গোটেই ফেমিলিটোৱে উজাগৰে থাকে সৰু সৰু দুটা বাচ্চা সিহঁতেও ৰখি থাকে চুপ কৰি থাকে গল ট্ৰেইন এখন পুঁ কৰি গোটেই ভিডিঅ'টো কেঞ্চেল হ'ল তেতিয়া আমি এডিট একো কৰিব নাজানো আমি নতুন আমাৰ মেইন উদ্দেশ্যটো আছিল ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা কম্প্ৰেছ কৰিব নাজানো কিহেদি কম্প্ৰেছ কৰে তেনেকুৱা এপ নাজানো গতিকে মোবাইলতে আৰু কৰোঁ টাইম কি হ'ল নাজানো বাট
আৰম্ভণিতে এইটো হৈছিল যে সেই চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক এটলিষ্ট ইনফৰমেশ্যনখিনি কনচেপশ্যনটো দিব পাৰিছিলোঁ যে সেইখিনি যাতে মানসিকভাৱে ভাগি নপৰে যে আমাৰ কি হ'ব আনকি গাৰ্জেনবিলাকো পেনিক হৈ গৈছিলে আমাৰ কি হ'ব বাচিলোঁ হয় ক'ভিডৰ পৰা বাচিম একো নহ'ব কিন্তু মই বৌদ্ধিকভাৱে আমি মৰি যাম আমাৰ গোটেই জীৱনটো কলাপছ হৈ যাব ইয়াৰ পিছত অন্ধকাৰ শৈক্ষিক দিশত এটা অন্ধকাৰে আৱৰি ধৰিছিলে গোটেই শিক্ষা জগতখনত অসমত কোকৰাঝাৰত নহয় গোটেই ভাৰতত নহয় গোটেই বিশ্বতে হৈছিলে আৰু সৰু এখন ঠাইত থকা টিচাৰ হিচাপে হাতত যিখিনি সমল আছিলে মই ভাবিছিলোঁ হাউ উই কেন ইউজ দিছ ৰিচোৰ্চেছ ইন এ বেষ্ট ৱে টু ফুলফিল দ্য মিনিমাম নিড অফ দ্য ষ্টুডেণ্টছ আৰু সেইখিনি কৰাত আমি সহায় কৰিব পাৰিছিলোঁ লাহে লাহে SCRT-লৈকে কথাটো গ'ল আৰু SCRT-ৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ দায়িত্ব পালোঁ তেতিয়া কিন্তু আমি সেই 2-3 মাহ পিছত অলপ হাতে কামে এইবিলাক মানে কণ্টেণ্ট কেনেকৈ বনায় সেইবিলাক কৰিলোঁ তাতে ভেৰিফিকেশ্যন হয় জানেই আপোনাৰ তাৰপিছত মই কিন্তু লাইচেঞ্চো পালোঁ SCRT-ৰ পৰা আপোনাৰ 0.4 CC/BY লাইচেঞ্চ দিয়ে তাৰপিছত আমাৰ বিবি প্ৰসাদ ব্ৰহ্মচাৰীয়েও তেওঁ এই লাইনটোত কাম কৰিলে তেওঁ ক'ব বাৰু এই কথাখিনি গতিকে থুলমূলকৈ হোৱাটছএপত ফটোটো মাৰি দিয়েই এটা ছাত্ৰ ছাত্ৰীক হেল্প কৰা নহয় এইটো এটা মিছকনচেপশ্যন হৈছিলে কিন্তু জনাবলৈ পাই মই সুখী হ'ম বড়োলেণ্ড বুবলিৰ সমূহ দৰ্শকক যে আমাৰ সেই ভিডিঅ'কেইটা তেতিয়া ষ্টাৰ্টিং পজিশ্যনত এটা প্ৰাৰম্ভিক অৱস্থাত থাকিলেও অসমৰ চুকে কোণে থকা বিভিন্ন মাজুলী বিশ্বনাথ মঙলদৈ আনকি নলবাৰী বঙাইগাঁও য'ত শিক্ষক বন্ধুসকল আছিলে তেওঁলোকক মই নাজানো ঠিক নিজকে মই জহাব খোজা নাই কিন্তু তেওঁলোকৰ বাবে এইটো এটা প্ৰাৰম্ভিক বিষয় আছিল এই ভিডিঅ'বিলাক আমি তেওঁলোকক পঠাই দিছিলোঁ হোৱাটছএপত আৰু তেওঁলোকেও নিজৰ ষ্টুডেণ্টক দেখুৱাইছিলে ষ্টুডেণ্টখিনিয়ে বেনিফিট হৈছিল আৰু লাহে লাহে ফোনৰ যোগেদি বাৰ্তালাপত তেওঁলোকে এই প্ৰচেছটো আৰম্ভ কৰিছিলে গতিকে মই তাৰ ঠিক বাটকটীয়া বা এজন মানে আৰম্ভ কৰা মানুহ বুলি মই ক'ব নোখোজোঁ কিন্তু কিছুমান মানুহৰ কাৰণে আমি সেই পথটো দেখুৱাব পাৰিছিলোঁ যাৰ কাৰণে এটা জাগৰণ হ'ল আৰু 2-3-4 মাহ পিছত গোটেই অসমখনত মই যিমান দূৰ জানো সীমিত জ্ঞানেৰে এই প্ৰচেষ্টাটোৱে এটা সফলতা লাভ কৰিব পাৰিছিলে এটলিষ্ট ষ্টুডেণ্টখিনিৰ মিনিমাম যিখিনি নিড আছে ছাবজেক্ট ৱাইজ সেইখিনি ৰিচ কৰাত সেইখিনি দিবলৈ সক্ষম হৈছিলে তো ছাৰ যিটো আপুনি মানে ক'ব গৈ আছে মানে যিটো আমি গম পাই আছোঁ যে আপোনালোকৰ কথাটো প্ৰফেশ্যনটোৰ বাহিৰে আপোনালোকৰ মানে ছ'চিয়েল ৱৰ্কটো বেছি হৈ গ'ল মানে যিটো মই দেখিছোঁ ছাৰ আপোনালোকে আহিম মানে আপোনাৰ যিটো আমি জানো গম পাওঁ ফৰ লাষ্ট 10-15 ইয়াৰ্ছ চিনাকি কৰা যে আপুনি এলং উইথ দি বিং ভাল এটা টিচাৰ হোৱাৰ বাহিৰেও আপুনি বহুত ছ'চিয়েলি ইনভলভ মানে ধৰক কোনো ধৰক মানে ছ'চিয়েলি বা ইকনমিকেলি আৰ্থিকভাৱে যি মানে যিবিলাক ল'ৰা ছোৱালী আছে আপোনাৰ ঘৰত পঢ়াই মেলি খুৱাই মেলি পঢ়া শুনা কৰে আপুনি কৰি আছে সেইটো এটা হিষ্ট্ৰী আপোনাৰ আছে মানে আপোনালোক ক'ব নেকি থুলমূলকৈ অলপ আমাৰ দৰ্শক কি ধৰণৰ আপুনি এক্সপিৰিয়েঞ্চ আছে একচুৱেলি সেইটোৱে মই মানে এনেকুৱা মোৰ হেৰিটো ধাৰণাটো কি মই সকল কিয় জ্ঞান আৰ্ণ কৰি পেলাই মই নিজৰ তাত ৰাখিম মই এটলিষ্ট এইটো কাকবা যদি কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে এটলিষ্ট ইয়ে কিবা এটা মোৰ পৰা শিকিব ঠিক তেনেধৰণে তেনেকুৱা ভাবি পেলাই মই এটা নিজাভাৱাকে এটা প্ৰাইভেট মেছ বনাইছোঁ নিজৰ ঘৰতে এইটো এৰাউণ্ড 30-40 ছিট কেপাচিটি তাত মই মিনিমাম কিবা এটা মানে ফি লৈ পেলাই মানে মোৰ ষ্টাফ আছে মেছৰ ষ্টাফ আছে ড্ৰাইভিং ষ্টাফ কুক ষ্টাফ আছে মানে সব মিলি জুলি আমি একেলগে কাম কৰিছোঁ তাৰপিছত মোৰ যিবিলাক ষ্টুডেণ্ট ফি দি পেলাই থাকে তাৰ বাহিৰেও মোৰ স্কুলৰ যিটো নেকি ষ্টুডেণ্টবিলাক একেবাৰে বিৰাট মানে পুৱাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা আছে বাট পঢ়িব ইচ্ছা আছে কিন্তু সুবিধা পোৱা নাই ইভেন টেবুল নাই এইকেইটা ষ্টুডেণ্টক মই প্ৰত্যেক বছৰে মানে মেট্ৰিক কেণ্ডিডেটবিলাকসকল মানে যেতিয়া মেট্ৰিক কেণ্ডিডেট হয় তেতিয়া মই লৈ আনো আৰু মিনিমাম 5জন 6জন তেনেকুৱা ধৰণৰ মই ষ্টুডেণ্টবিলাক আনি পেলাই নিজৰ ফালৰ পৰাই মই তেওঁলোকক খুৱাই মিলাই পঢ়াইছোঁ গোটেই খোৱা বোৱা ফুডিং লজিং চব মানে মোৰ ফালৰ পৰা মই দিয়া কৰিছোঁ ইভেন বাহিৰৰ পৰা অহা মানে ষ্টুডেণ্টবিলাক কিছুমান যদি মোৰ পৰা কিবা যদি শিকিব ইচ্ছা থকা ষ্টুডেণ্টবিলাকক মই ফ্ৰীকৈ মই কোচিংটো দি আছোঁ ষ্টিল মই দি আছোঁ মই তেনেধৰণেই মই নিজৰ ষ্টুডেণ্টক মানে বহুতখিনি মানে পজিশ্যনত মই মানে গৈ পোৱা মোৰ মানে এক্সপিৰিয়েঞ্চ মোৰ মেছৰ পৰা লাইক আজিৰ দিনৰ মোৰ ষ্টুডেণ্ট বেংকাৰ আছে IITian আছে NITian আছে ষ্টেট ইঞ্জিনিয়াৰিঙত আছে ডক্টৰ আছে
প্ৰফেচাৰ আছে কেৰাণী আছে টিচাৰ আছে বহুত কেইটা ষ্টুডেণ্ট মই মন মেচৰ পৰা তেনেকুৱাই মানে প্ৰডিউচ কৰিব পাৰিছোঁ আৰ্থিক ক্ষমতা নাছিলে যি পঢ়া শুনা কৰিবৰ কাৰণে ইণ্টাৰেষ্টিং কথা এটা মই এইটো উল্লেখ কৰিব মন কৈছে আজি তাৰমানে এজন ষ্টুডেণ্ট যেতিয়া নেকি মোৰ ওচৰলৈ আহিছিল যে ছাৰ মানে মই ঘৰত পঢ়িবৰ কাৰণে অলপ অসুবিধা ফিল কৰিছোঁ মই মানে ফি দিব নোৱাৰিম বাট এটলিষ্ট মই আপোনাক মানে ৰান্ধা কাৰণে তাৰমানে খোৱা বোৱা বনোৱাৰ মানে সহায় কৰি পেলাই পঢ়িবৰ কাৰণে মানে সুবিধা পামনে বাৰু তেনেকুৱা ধৰণৰ কথা কওঁতে মই এনেকুৱা বেয়া লাগিল মই মাতিলোঁ আহিল ল'ৰাটো পিছত কি হৈ গ'ল কি ই মানে মেট্ৰিকত ষ্টাৰ পালে ষ্টাৰ পোৱাৰ পিছত হয় মই আৰু গৌতম দেৱ ছাৰ আমি দুয়োটাই মানে কটন কলেজৰ পৰা যিহেতু ওলাই আহিছোঁ হোষ্টেলত থাকি পেলাই তাত মানে পইচা পাতি বহুত কম খৰচতে চলিব পাৰিছিল সেই সময়ত মেচ ইউজ তাৰমানে 200 চামথিং তেনেকুৱা 300 ওপৰত নাযায়ে তেতিয়া আমি দুয়োটাই লগ লাগি পেলাই ছাজেষ্ট কৰিছোঁ যে তুমি কটন কলেজতে যোৱা তাৰপিছত ফৰ্মটো আনাৰ পিছত এই হোষ্টেলত থাকিবই নিবিচাৰে গৌতম ছাৰ আৰু মই দুয়োজনে মানে লগ লাগি পেলাই তাক বুজালে তাক কাউন্সিলিং কৰি পেলাই মটিভেট কৰি পেলাই পিছত হোষ্টেলত থাকিব দিলে কটন কলেজৰ আনন্দৰাম বুঢ়া মানে বইজ হোষ্টেলত থাকি পেলাই ই 12টো কমপ্লিট কৰিল CEE পৰীক্ষাত ই কোৱালিফাই হোৱাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিত মানে ডুৱেল কোৰ্চ একেবাৰে লৈ পেলাই BTech MBA কমপ্লিট কৰি পেলাই ই এতিয়া বেংক পিঅ' হৈ গ'ল আৰু তেনেকুৱা ধৰণৰ বহুত এক্সাম্পল আছে ইভেন এজন মোৰ ষ্টুডেণ্ট আছিলে মানে বড়ো মিডিয়ামৰ মানে হেৰি ৰামপুৰবিল UNৰ পৰা আহিছিলে ক্লাছ 11-12 কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজতে কমপ্লিট কৰিলে 12টো তাৰপিছত ই মানে হেৰি কৰিল এই BTechটো উৰিষ্যাত কৰিলে কিডৰ পৰা তাৰপিছত সেইটো কমপ্লিট কৰাৰ পিছত ই মানে ছুইডেনৰ পৰা MTechটো কমপ্লিট কৰি পেলাই এতিয়া দিল্লী IITত ৰিচাৰ্চ কৰি আছে বহুত ধৰণৰ এক্সাম্পল আপোনাৰ আছে আমি জানো এইবিলাক তো এইটো ভাল এটা নট অনলি ইয়ৰ বিং টিচাৰ ছ'চিয়েল ৱৰ্কটো বেছি ইনভলভ হোৱা যেন লাগি আছে তো স্যাৰ আপোনাক আকৌ সুধিম আপোনাৰ মানে যিটো শিক্ষা দিয়াৰ আপোনাৰ যিটো মানে টেকনিক মই দেখিছোঁ অলপ বেলেগকৈ কৰে আপুনি মানে ট্ৰেডিশ্যনেল ৱে ভাঙি তো স্যাৰ আপোনাৰ যিটো ৱে অফ টিচিং ষ্টুডেণ্টছ মই দেখিছোঁ যে আপুনি এক্সপেৰিমেণ্টৰ ওপৰত বেছিকৈ জোৰ দিয়ে বহুত ধৰণৰ আপুনি ধৰক নিজে ট্ৰেইনিং লৈ আহে মই আমি গম পাই আছোঁ খুব ৰিনোৱাৰ্ড আপুনি কৰি আছে ল'ৰা ছোৱালী যিবিলাক আপোনাৰ মানে উইকাৰ ছেকশ্যন থাকে পুৱাৰ ফেমিলি থাকে আপুনি নিজে গৈ তেখেতৰ ঘৰত সম্বৰ্ধনা দি আছে গামোচা পিন্ধাই আছে এই যে আপোনাৰ যে টিচিঙৰ যিটো আপুনি নতুনকৈ এটা সংযোজন কৰিছে আপুনি যিটো আমি দেখোঁ আপোনাৰ পঢ়াৰ পৰা এইটো আপুনি কেনেকৈ আপুনি কৰে ধৰক আপুনি মেথামেটিক্সত আছিলে তো আপুনি সেই মেথামেটিক্স পঢ়াব গ'তে আপুনি কি ধৰণৰ টেকনিকবিলাক শিকায় কিছুমান বস্তু আমি গম পাওঁ যে আপুনি অলপ বেলেগ টেকনিক ইউজ কৰে ল'ৰাটোক যাতে মানে ছ'চিয়েলি ইনভলভ কৰাই আপুনি তাক কি কৰে আপোনাৰ এই বিষয়ে অলপ ক'ব লাগিব হয় এইটো চাওক এতিয়া মই একচুৱেলি ছায়েন্স আৰু মেথছ পঢ়াওঁ স্কুল লেভেলত বেচিকেলি ক্লাছ 9 আৰু 10ত এতিয়া কেনেকৈ পঢ়াইছোঁ তাৰ ইম্পেক্টটো কি আপোনাৰ মুখেৰে শুনিব বা জানিব পাৰি মই অকণমান আনন্দিত হৈছোঁ আচলতে মই তাৰ ইম্পেক্টটো কি হৈ আছে মই ইমান দূৰ ভবা নাছিলোঁ যেহেতু গম পালোঁ কিবা নিশ্চয় অকণমান ভাল হৈছে সৌভাগ্যৱান বুলি ভাবিছোঁ এতিয়া কথাটো হ'ল কেনেকৈ পঢ়াওঁ বা কি কিছুমান বস্তু চাওক এতিয়া টিচিংটো এটা এনেকুৱা বস্তু যে এইটো এতিয়া মই মেথছ বা ছায়েন্স পঢ়াম সেইকাৰণে মই কিছু ৰিজিড আৰু কংক্ৰিট হৈ থাকিম এইটো নহয় যেটো বেসিক্যালি দেখা যায় সায়েন্স টিচাৰ হালালে গম পালে মানে মই জেনাৰেলি দেখা যায় মেথছ টিচাৰ সাবজেক্টটো যেনেকুৱা মানুহজনো তেনেকুৱা ৰাফ এণ্ড টাফ গতিকে এটা ফবিয়া থাকে ষ্টুডেণ্টৰ মনত গতিকে সেইটো আঁতৰ কৰি দিব লাগে এতিয়া ছাবজেক্টটোক যেতিয়ালৈকে ভাল নাপাব তেতিয়ালৈকে সেই ছাবজেক্টটো বা সেই বিষয়বস্তুটোৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আহৰণ কৰিব নোৱাৰে টু দ্য এক্সপেক্টেড লেভেল যিমানখিনি আশা কৰা যায় লাৰ্ণিং আউটকামত কিন্তু কথাটো হ'ল এটা তাক মই কেনেকৈ মনোগ্ৰাহী কৰিম সেই বস্তুটো একচুৱেলি কেতিয়াবা কি হয় আমি ঠিক প্ৰি প্লেন কৰি যাবও নোৱাৰোঁ সেইটো নিৰ্ভৰ কৰিব মই কোনটো কেটাগৰীৰ ষ্টুডেণ্টখিনিৰ লগত ডিল কৰিম সিহঁতৰ সামাজিক অৱস্থা কেনেকুৱা কোনটো পৰিৱেশৰ পৰা আহিছে মোৰ হাতত কি ৰিচোৰ্চ আছে আৰু ছাত্ৰ ছাত্ৰীখিনিৰ বৌদ্ধিক লেভেলটো ষ্ট'ৰটো কেনেকুৱা এই গোটেই কথাখিনি চাই কেতিয়াবা এনেকুৱাও হয় যে মই আগৰ দিনাখন ধুনীয়াকৈ প্লেন কৰি গ'লোঁ এটা মাইণ্ড মেপিং কৰি গ'লোঁ লেচন প্লেন কৰিলোঁ ক্লাছত গৈ পেলাই সেই বিশেষ ক্লাছটোত গৈ মই দেখিলোঁ যে সেই গোটেইখিনি একো কামতেই নাহিল মই কিবা বেলেগ ৰাস্তা এটা ল'ব লগা হ'ল
হয় এই কথাবিলাক যে আৰু এতিয়া চাব আমি বিশেষকৈ ছায়েন্স আৰু মেথছৰ ক্ষেত্ৰত মই ভাবোঁ বিশেষ আন ছাবজেক্টবিলাকৰ ক্ষেত্ৰত বিষয়বিলাকৰ ক্ষেত্ৰতো এই কথাবিলাকৰ খুব এটা প্ৰায়োগিক দিশটোৰ ওপৰত গুৰুত্ব দিয়াটো খুব প্ৰয়োজনীয় এটা কথা বুলি মই ভাবোঁ বা তেনেকুৱা দিন এটা আহি পৰিছে যি হওক মেইন কথা হৈছে আপোনাৰ ধাৰণাৰ বিকাশ কনচেপ্ট ফৰ্মেশ্যন আৰু এটা গঠনমূলক শিক্ষা দিয়া এটা কনষ্ট্ৰাকটিভিষ্ট ৱে কনষ্ট্ৰাকশ্যন অফ নলেজ যেতিয়ালৈকে নহ'ব যেতিয়ালৈকে জ্ঞানৰ গঠন নহ'ব তেতিয়ালৈকে ধাৰণাৰ বিকাশ নহয় আৰু ধাৰণাৰ বিকাশ যেতিয়ালৈকে নহ'ব তেতিয়াহ'লে সেই জ্ঞানটো এটা পৰিপূৰ্ণ জ্ঞান বুলি আমি নাভাবোঁ ছায়েন্স আৰু মেথছৰ ক্ষেত্ৰত মই আপোনাক এটা সৰু উদাহৰণ দিওঁ মই দৰ্শকসকলত হয়তো বহুত ছাত্ৰ ছাত্ৰী থাকিব পাৰে আৰু হয়তো যদি মোৰ সৌভাগ্য দুই এজন শিক্ষকো থাকিব পাৰে তেওঁলোকে হয়তো কথাখিনি শুনিব কথাটো এনেকুৱা যে মই a+b² ফৰ্মুলাটো পঢ়াইছোঁ মই পঢ়াই দিলোঁ a+b² = a² + 2ab+b²। ছাত্ৰ ছাত্ৰীক গালি ধমকি দি মুখস্থ কৰি আহিব দিলোঁ কেইটামান অংক দিলোঁ তাক কৰিলে ছল্ভ কৰিলে ৰাইট দিলোঁ এতিয়া কথাটো হ'ল কি লাভটো হ'ব এইটো শিকি পেলাই a+b² মোৰ জীৱনত কি কামত দিব নে অকল সেই মুখস্থ কৰিব লাগে পৰীক্ষাৰ বহীখনত মই সেইটো বমি কৰি দিব লাগে নম্বৰ কেইটামান বুটলিব লাগে আৰু এখন ধুনীয়া চাৰ্টিফিকেটৰ মই অধিকাৰী হ'ব লাগে দিছ ইজ নট দ্য এইম অফ এডুকেশ্যন শিক্ষাৰ মেইন উদ্দেশ্য এইটো নহয় এটা নলেজ গঠন হ'ব লাগিব গঠনমূলক শিক্ষা হ'ব লাগিব যাৰ দ্বাৰা ধাৰণাৰ বিকাশ হ'ব আৰু মেথছৰ ধাৰণাৰ বিকাশ সাহিত্যৰ ধাৰণাৰ বিকাশ ছ'চিয়েল ষ্টাডিছৰ ধাৰণাৰ বিকাশ এই ধাৰণাৰ বিকাশবোৰে ক'ত কেতিয়া জীৱনৰ কোনটো পৰ্যায়ত ক'ত কেনেকৈ কামত লাগিব তাক আমি কোনেও ক'ব নোৱাৰোঁ কাৰণ আজিকালি এটা পাৰ্টিকুলাৰ প্ৰফেশ্যন বুলি নাই মানুহক সকলো ধৰণৰ জ্ঞান লাগে আৰু এই গোটেই জ্ঞানবিলাকে আমাৰ ব্ৰেইনত যেতিয়া ষ্ট'ৰ হৈ থাকিব কোনটোৰ লগত কোন দিনত কি লিংক আপ হ'ব মই বিজনেছ কৰাতেও লাগিব পাৰে নাটক কৰাতেও লাগিব পাৰে ডাঙৰ কিবা ডাটা চাইণ্টিষ্ট হ'লেও লাগিব পাৰে ফিজিকেল চাইণ্টিষ্ট হ'লেও লাগিব পাৰে এই কথাবিলাক মই এনেকৈ চাওঁ যে মই মেথছ শিকাইছোঁ কিন্তু তাৰ লগত মই আন ছাবজেক্টকো মই সাঙুৰিব বিচাৰোঁ যিটো এটা ভাৰ্টিকেল কোৰিলেশ্যন বা হৰাইজণ্টেল কোৰিলেশ্যন বুলি কয় অংক পঢ়ালোঁ বিজ্ঞান পঢ়ালোঁ তাৰ লগত মই মোৰ সমাজৰ বিভিন্ন সাংস্কৃতিক উপাদানক সাঙুৰি ল'ব খোজোঁ মই এটা চিম্পল এক্সাম্পল দিছোঁ মই অংক শিকাইছোঁ মই অংক শিকাওঁতে মই ট্ৰাইংগেল শিকাইছোঁ এটা খুব সাধাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাইংগেল মই কেনেকৈ শিকাম মই যদি এনেকৈ বাহুই দি আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰী কিছুমানে বুজি পাব কিছুমানে হাঁ মেলি চাই থাকিব মই খুব চিধা চিধি আৰু সহজ সৰল ভাষাত কৈছোঁ মই যদি কওঁ আকাশৰ চৰাই উৰি যোৱাটো তোমালোকে দেখা পাইছানে সন্ধিয়াৰ আকাশত যেতিয়া বগলীবিলাকে উৰি উৰি গুচি যায় এই গাঁৱৰ আমিতো জেনেৰেলি বেছিভাগ আজিকালি ভাৰ্নিকুলাৰ মিডিয়ামত গাঁৱৰ ল'ৰা ছোৱালী আহে টাউনত আমি খুব সৌভাগ্যক্ৰমে হয়তো দুই এটা পাওঁ তেওঁলোকে খুব ভালকৈ দেখিছোঁ তেওঁলোকে মেথছৰ পৰা অকণমান দূৰত যায় সেই ভয় ভাৱটো নাথাকা হ'ল তেওঁ ছাৰে চৰাইৰ কথা কৈছে এইটোতো মোৰ লগত মিলে আমি গাঁৱত দেখিয়ে থাকোঁ এই চৰাই উৰি যোৱাটো চাব এটা ট্ৰাইংগুলাৰ শেপত যায় প্ৰথম চৰাইটোৱে খুব বেছি কষ্ট কৰিব লাগে সন্মুখত থকাটো কিছু দূৰ যোৱাৰ পিছত নেক্সট ৰ'ৰ পৰা দ্বিতীয় শাৰীৰ পৰা এটা চৰাই আগত গুচি যায় অকণমান পিছলৈ অহাবিলাকৰ অকণমান ভাগৰটো কম লাগে বিকজ তেওঁলোকে এয়াৰ ড্ৰেগটো কমকৈ কৰিব লাগে গতিকে এই যে ট্ৰাইংগুলাৰ শেপত চৰাইবিলাক উৰি যায় মই যদি তাৰে পৰা আৰম্ভ কৰোঁ মই যদি পাহাৰখনৰ পৰা আৰম্ভ কৰোঁ মই যদি দুৱাৰ খিৰিকীৰ ফ্ৰেমটোৰ পৰা আয়ত অমুক কালি তাৰ পৰিসীমা এই কথাবিলাক আৰম্ভ কৰোঁ মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ বাস্তৱ জীৱনৰ লগত আমি সেই বিষয়বস্তুটো লিংক আপ কৰিব পাৰিম মই যদি বড়োৰ যিখন আমাৰ বড়ো সমাজত যিখন খুব সন্মানসূচক এখন বস্ত্ৰ আৰণাই সেই আৰণাইখনেদি যদি মই আৰম্ভ কৰোঁ তাত যিখিনি ডায়েগ্ৰাম আছে তাৰ মাজত বহুত এথন' ছায়েন্স এথন' মেথমেটিক্স সোমাই আছে যি পৰম্পৰাগত বিজ্ঞান পৰম্পৰাগত গণিত মই যদি তাক সেইবিলাক দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে মেথমেটিক্স লাৰ্ণিং ছায়েন্স লাৰ্ণিং বা এনি আদাৰ লাৰ্ণিং বা তাৰ টিচিংটো খুব বেছি ফলপ্ৰসূ হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে তাক বাস্তৱ জীৱনৰ লগত সাঙুৰ খুৱাই ল'ব পাৰিব নিজৰ সামাজিক জীৱনৰ বিভিন্ন উপাদানৰ লগত সাঙুৰ খুৱাই ল'ব পাৰিব আমাৰ সমাজত বিভিন্ন ধৰণৰ তেনেকুৱা বৈজ্ঞানিক উপাদান আছে য'ত আমি গাঁৱতেই বহুত ধৰণৰ বিজ্ঞান আছে যিটো আমি হয়তো ধাৰে কৰি অনা লেবৰেটৰী নহ'লেও আমি কৰিব পাৰোঁ গতিকে এই কথাবিলাকৰ ওপৰত মই খুব বেছি গুৰুত্ব দিওঁ মোৰ ওচৰত থকা জাবৰৰ পৰা পোৱা কিবা বস্তুৱেই হওক বজাৰৰ সেই চুৰি বিক্ৰী আৰু আপোনাৰ মণিহাৰী দোকানখনৰ বস্তুৱেই হওক মই সদায় বিচাৰোঁ যে ক'ৰবাত কিবা পাওঁ নেকি যিটো মই মোৰ কণ্টেণ্টটোৰ যিটো ফেন'মেনন হয় যিটো পৰিঘটনা বেছিক ফেন'মেনন সেইটো বুজাওঁতে যাতে মই হেল্প কৰিব পাৰোঁ আৰু এনেকৈ বিচাৰি থাকোঁ চেষ্টা কৰি আছোঁ আৰু কৰিব লগা বহুত আছে দিন প্ৰতিদিনে এইবিলাক বস্তু চেঞ্জ হৈ থাকে নতুন কথা আহিব সমাজৰ দৰ্শন চেঞ্জ হ'ব শিক্ষাৰ ফিলচফি চেঞ্জ হ'ব
গতিকে তাৰ লগে লগে শিক্ষাৰ পদ্ধতিবিলাক চেঞ্জ হ'ব। গতিকে শিক্ষক হিচাপে সেইখিনি এডাপ্ট কৰি যাব লাগিব, যোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু সময়ে সময়ে নিজকে ভাল ছাত্ৰৰ দৰে গোটেই কথাবিলাক জানিব লাগে আৰু জানি পেলাইহে তাক ছাত্ৰ ছাত্ৰীৰ শিকোৱাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে মই ভাবোঁ শিক্ষাদান আৰু শিক্ষা গ্ৰহণ এই দুয়োটা পৰিঘটনা একেলগে হয়, পেৰেলেলি ঘটে, আৰু তেতিয়াই হয়তো এটা সঠিক শিক্ষণ প্ৰক্ৰিয়া গঢ় লৈ উঠে। বহুত বস্তু জানিব লগা আছে আপোনাৰ ফালৰ পৰা, যিহেতু সময়ৰ আমাৰ কম আছে। ছাৰ, ৰিচেণ্ট আমি দেখোঁ যে আপুনি আপোনালোকক দুজনকে কৈছোঁ যে বহুত ধৰণৰ ট্ৰেইনিং বাহিৰত আপোনালোক অসমৰ বাহিৰত আপোনালোক এটেণ্ড কৰিব যায়। হয়, ৰিচেণ্টলি আমি দেখিছোঁ যে আপুনি আপোনাক দুয়োকে দেখিছিলোঁ যে আপোনালোকে দিল্লী গৈছিলে, দিল্লী স্কুলবিলাকৰো আপোনালোকৰ কিবা পৰিদৰ্শন কৰি আহিছিলে আপোনালোকৰ। হয়, তো এইটো ক্ষেত্ৰত ধৰক যদিও আমি অলপ এডুকেশ্যনমূলক কথাবিলাক পাতি আছোঁ, তো সেই বিষয়ে কিবা ডিফাৰেঞ্চ মানে আমাৰ লগত সিহঁতৰ লগত কি তুলনা, দিল্লীৰ যিটো মডেল চলি আছে স্কুলিঙৰ বা এডুকেশ্যন ছিষ্টেমটো ৰিচেণ্টলি খুব মানে ৱৰ্ল্ডত বা ইণ্ডিয়াত প্ৰশংসিত হৈছে, তো সেইটো কেনেকুৱা চলি আছে আৰু সেইটো আমাৰ মডেলটো আমি ইয়াতে নিজাববীয়াকৈ বা আমি ধৰক ইয়াতে মানসিকভাৱে আমি ইমপ্লিমেণ্ট কৰিব পাৰিম নে নাই, সেইটো বস্তু আমি কি ভাবে ডিফাৰেঞ্চটো কি, দিল্লীৰ মডেলটো কেনেকুৱা? এক নম্বৰ কথা ছাৰ চাওক, দিল্লী এটা আপুনি এড কৰিব, দিল্লীৰ যিটো ভৌগোলিক অৱস্থা বা তাৰ যিটো আৰবান এটা আপোনাৰ ধৰক নগৰ অঞ্চলৰ বা তেনেকুৱা মেট্ৰপলিটান চিচুৱেশ্যন, সেই বস্তুটো আমি অসমত আমি কল্পনাও কৰিব নোৱাৰোঁ। প্লাছ কিছু ফাণ্ডিঙৰ কথা হয়। দিল্লীৰ স্কুলবিলাকত এতিয়া কণ্টেণ্ট বা যিটো পাঠ্যক্ৰম গোটেই ইণ্ডিয়াত NCF নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক হোৱাৰ পিছত কণ্টেণ্ট একেই, বিষয়বস্তু একেই, মাত্ৰ তেওঁলোকৰ কথাটো কি হৈছে, তেওঁলোকে বস্তুবিলাকক কিছু পৰিপাটিকৈ ল'ব পাৰিছে, যিটো আমি আমাৰ ভৌগোলিক অৱস্থানত হয়তো নোৱাৰিবও পাৰোঁ। তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বৰ ধুনীয়া, এইখিনি গভমেণ্ট স্কুল আমি যিটো গৈ পেলাই দেখা পালোঁ। বাকী টিচিং ৱেটো টিচিং প্ৰচেছ ছেইম, আমাৰ তাত তেওঁলোকৰ যেনেকুৱা লেব আছে, আপোনাৰ ৰবটিক্স লেব আছে, অটল টিংকাৰিং লেব আছে, বেছিক ছায়েন্স লেব আছে, সেইবিলাক আমাৰ ইয়াতো আছে একেই। তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ধুনীয়া, ৰংচঙীয়া, টিচাৰৰ কোনো শ্বৰ্টেজ নাই, ষ্টুডেণ্ট বহুত, হয়তো তেওঁলোকে ষ্টুডেণ্টখিনিক মবিলাইজ কৰিব পাৰিছে, তাত সোমাইছে। তাৰ কাৰণটো কি হৈছে, গভমেণ্ট স্কুলত বিভিন্ন ধৰণৰ সা সুবিধাও তেওঁলোকে দিব পাৰিছে, কিছু ইন'ভেটিভ কাম তেওঁলোকে কৰিছে। যেনেকুৱা শ্বিফ্ট দুটা আছে, ইমান ষ্টুডেণ্ট মোৰ দেন 3000, দুটা শ্বিফ্টৰ বেলেগ টিচিং ষ্টাফ, বেলেগ এডমিনিষ্ট্ৰেটৰ, প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল বেলেগ বেলেগ, 7টাৰ পৰা 11টা, আপোনাৰ 12টাৰ পৰা তেনেকুৱা 4টা 3টা, তেনেকুৱা দুটা শ্বিফ্ট কিছুমান স্কুলত আমি দেখা পাইছোঁ। আৰু বেছিক বস্তুখিনি একেই। আৰু কথাটো হ'ল কি, তেওঁলোকে এতিয়া কিছুমান বস্তু দিল্লী বৰ্ড অফ স্কুল এডুকেশ্যন, তেওঁলোকে নিজা নিজা কিছুমান পাঠ্যক্ৰমো বনাইছে, মৰেল এডুকেশ্যনৰ ওপৰত, দেশভক্তি কাৰিকুলামৰ ওপৰত, বা আপোনাৰ বিজনেছ ব্লাষ্টাৰ প্ৰজেক্ট, বিজনেছ মই ক'ম বাৰু, এইটো আমাৰ NEP 2020ত আমাৰ যিটো ভকেশ্যনেল হয়, নেশ্যনেল এডুকেশ্যন পলিচি, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, তাত যিটো আপোনাৰ ফ'কাছ কৰিছে যে ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত, তাত মেইন ফ'কাছটো আছিলে আপোনাৰ যে এটা আমাৰ ইকনমিটো নলেজ বেছড হ'ব লাগে, উই শুড হেভ এ ইকনমি হুইচ ইজ বেছড অন নলেজ, এইটো মেইন ফ'কাছ। গতিকে তাত ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে পাছ কৰি ওলোৱাৰ পিছত এটা চাকৰি বিচাৰিব, কোনোবাই গভৰ্ণমেণ্ট জব দিব, সেইটো নহয়। মই নিজে এণ্টাৰপ্ৰিনিয়ৰ হ'ব লাগিব, মই 10জনক চাকৰি দিম, এই মাইণ্ডছেটটো ক্ৰিয়েট হ'ব লাগে। তাত স্কুলবিলাকত লিখা আছিলে, আমি কিছুমান কটেশ্যন আমি পঢ়িছিলোঁ যে কাম টু লাৰ্ণ এণ্ড গ' টু ছাৰ্ভ, পঢ়িবলৈ আহা আৰু সমাজক দেশক সেৱা কৰিবলৈ তোমালোকে ওলাই যোৱা। এই মাইণ্ডছেটত তাত বিজনেছ ব্লাষ্টাৰ প্ৰজেক্টটো আৰম্ভ হৈছিলে, য'ত তেওঁলোকে এটা ফিড মানি দিয়ে খুব কম টকা, আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ য'ত সামাজিকভাৱে ব্যৱহৃত হয়, কোনোবাই কেকৰ তেনেকুৱা এটা বিজনেছ ব্লাষ্টাৰ প্ৰজেক্ট কৰক, কোনোবাই চকলেট, কোনোবাই ধৰক আপোনাৰ পেলনীয়া কাগজৰ দ্বাৰাই কিবা হেৰি কৰা, আনকি কিছুমান তেওঁলোকে QR কোড দি পেলাই আপোনাৰ বুকলেট টাইপৰ, নোটছ টাইপৰ বনোৱা, বিভিন্ন ধৰণৰ যোনে যিটো পাৰে সেইখিনি স্কুলৰ ফেষ্টিভেল পাতিবিলাক কৰা আৰম্ভ। এতিয়া কথাটো হ'ল সেই বস্তুখিনি আমিও ইয়াত আৰম্ভ কৰিব পাৰোঁ, বা মই অসমৰ বিভিন্ন ঠাইত ঘূৰি পেলাই যিটো দেখা পাইছোঁ যে অসমৰো বিভিন্ন স্কুলত এনেকুৱা ধৰণৰ কিছু ইন'ভেটিভ, কিছু উদ্ভাৱনীমূলক চিন্তা চৰ্চাৰে বহুতো শিক্ষকে কাম কৰি আছে। কিন্তু আজি মই এইটো ষ্টুডিঅ'ত বহি পেলাই এইটো কথা মই খুব দি ক'ব পাৰোঁ, ডাঠি ক'ব পাৰোঁ, দিল্লীৰ যিটো এনভাইৰমেণ্টেল কণ্ডিশ্যন, তাৰ স্কুলৰ মাটিকালি বা তাত যিখিনি সুবিধা আছে, তাতকৈ কিন্তু আমাৰ অসমৰ বা BTRৰ বা এই অঞ্চলৰ নৰ্থ ইষ্টৰ স্কুলত
আমি নেচাৰেলি বহুত বেছি ৰিচৰ্চফুল আমাক প্ৰপাৰ ৱেত চেনেলাইজ কৰিব পাৰিলে তাতকৈ আমি বহুত বেছি গুণে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক গঢ় দিব পৰা এটা শিক্ষা ব্যৱস্থা ইয়াত আমি গঢ়ি তুলিব পাৰিম কাৰণ আমাৰ ওচৰত আমাৰ নেচাৰ আছে অজস্ৰ মাটি আছে আমাৰ প্ৰকৃতি আছে তেওঁলোকে যিখিনি কাম কৰিছে তাতকৈ বহুত গুণে আমি কাম কৰিব পাৰিম আমি টুৰিজিমৰ ক্ষেত্ৰত কাম কৰিব পাৰিম আমি এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ ক্ষেত্ৰত কাম কৰিব পাৰিম বা স্কুলবিলাকতো বিভিন্ন ধৰণৰ ইন'ভেটিভ কাম আমি কৰিব পাৰিম আমি হয়তো লোকেল প্লাণ্টবিলাক বা লোকেল যিবিলাক হয় সেইখিনিও কৰিব পৰা যাব আমাৰ এগ্ৰিকালচাৰেল লেণ্ডো আছে বহুত স্কুলত বা আমি লোকেল অৰ্কিড লোকেল মেডিচিনেল প্লেণ্ট যিখিনি হেৰাই যাব ধৰিছে সাংস্কৃতিক বা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ লগত জড়িত সেইখিনিকো যদি আমি আনি এখন যদি আমি গাৰ্ডেন বনাওঁ বটানিকেল গাৰ্ডেন স্কুলবিলাকত মাটিকালি বহুত আছে গ্ৰাম্যাঞ্চলৰ স্কুলত সেইটো মই ভাবোঁ ভৱিষ্যতে সেইবিলাক একোখন তাৰমানে আপোনাৰ ৰিচাৰ্চৰ মানে খুব ধুনীয়া থলী হ'ব বিভিন্ন গছ গছনি বিচাৰি ৰিচাৰ্চাৰবিলাক তাত আহিব লাগিব কাৰণ যিটো ডিফৰেষ্টেশ্যন হৈছে আপুনি বনাঞ্চলত বা হাবিত বহুত বস্তু নাপাব চ' ক'বলগীয়া কথা এনেকুৱা বেছিক ডিফাৰেঞ্চ বুলি একো নাই মাইণ্ডছেটৰ এটা ডিফাৰেঞ্চ আছে শিক্ষকৰ যিটো মাইণ্ডছেট কিন্তু আমি গম পাইছিলোঁ যে তাতো মাইণ্ডছেটটো যে এদিনতে গঢ়ি উঠিছে এইটো নহয় তাৰ বাবে হয়তো স্কুল মেনেজিং কমিটি বা যিটো আমাৰ চৰকাৰী তৰফৰ পৰা যিখিনি শিক্ষা বিষয়া বা ইভেন কিছুমান টিচাৰে মেণ্টৰ টিচাৰ বুলি এটা কনচেপ্ট আছে তেওঁলোকে বহুত সংগ্ৰাম কৰিব লগা হৈছে কাৰণ মানুহৰ মনটো শিক্ষকতা বৃত্তিটোক খুব গভীৰভাৱে আঁকোৱালি লৈ এই পবিত্ৰ বৃত্তিটোক নিজকে নিয়োজিত কৰিব পৰাটো বা কৰাব পৰাটো এটা বৰ জটিল কাম সেই বস্তুটোৰ কিন্তু প্ৰয়োজন আমি যদিও ষ্টুডিঅ'ত বহি পেলাই কথাটো কোৱাটো উচিত নহয় তথাপিতো হয়তো কিছু ক্ষেত্ৰত ক'বলৈ আমি বাধ্য হওঁ যে সেই মানসিকতাৰ পৰিৱৰ্তনটোৱেই প্ৰথম পৰিৱৰ্তন হ'ব ইয়াতে যিটো তেনেকুৱা এটা শিক্ষা ব্যৱস্থা আৰম্ভণিৰ আগতেই কৰাটো নিতান্ত প্ৰয়োজন হৈছে তো স্যাৰ যিটো আমি এডুকেশ্যন ছিষ্টেমৰ কথা পাতি আছোঁ নিউ এডুকেশ্যন পলিচি অলপ থুলমূলকৈ জানিব বিচাৰিম আমি নিউ এডুকেশ্যন পলিচিৰ বিষয়ে যিটো আমি মানে প্ৰপাৰ চেনেলৰ পৰাই তোলে আমি মানে মানুহবিলাকে গম নাপায় পেৰেণ্টছে গম নাপায় ষ্টুডেণ্টছে গম নাপায়গৈ ইভেন কি মন লাগিছে কি স্কুলতো চাগে ইমান ধুনীয়াকৈ কোৱা নহয়গৈ তো বিভিন্ন চাপ থাকিব পাৰে ক্লাছবিলাক থাকে স্যাৰ নিউ এডুকেশ্যন পলিচিটো অলপ থুলমূলকৈ অলপ আপোনালোকে বুজাই দিব নেকি যে নিউ এডুকেশ্যন পলিচিত বিশেষকৈ এটা উঠি অহা চিটিজেন আমাৰ ভাৰতবৰ্ষৰ তাৰ কাৰণে কি কি চেঞ্জেছবিলাক আছে বা কি কি সুবিধাবিলাক আছে আৰু আপোনালোকে সেইটো মতামত কি দিয়ে ভাল গুড বেষ্ট কি হয় আপোনালোকৰ মানে এটা থুলমূলকৈ এটা আইডিয়া বিচাৰিছোঁ আৰম্ভণিটো ময়ে কৰোঁ বিবিচাৰ আপুনি অকণমান মাজত এড কৰি যাব নতুন শিক্ষানীতি ইয়াৰ আধাৰটোৱে বেলেগ কস্তুৰী ৰংগন যিটো চেয়াৰমেন কমিটিয়ে যিখন নিউ এডুকেশ্যন পলিচি বনাইছে এইখন যদি সঠিকভাৱে যদি ৰূপায়িত হয় মই ভাবোঁ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ বাবে এটা পূৰ্ণাংগ শিক্ষা লাভ কৰাত কোনো ধৰণৰ অসুবিধা নাথাকে এইটো টাৰ্গেট ইয়াৰ 2030 লোৱা হৈছে এতিয়া এইখিনি চৰকাৰী যিটো মেকানিজিম থাকে আৰম্ভ আমাৰ অসমতো ষ্টাৰ্ট কৰিছে কিন্তু কথাটো এনেকুৱা নহয় যে নিউ এডুকেশ্যন পলিচি মানে এনেকুৱা নহয় যে 5 কোটি টকা দিলোঁ এই বিল্ডিংটো বনাই দিব লাগে এটা এডুকেশ্যন ছিষ্টেমৰ টোটেল ৰিন'ভেশ্যন য'ত পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি শিক্ষকৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি বা বিভিন্ন শিক্ষা অনুষ্ঠানৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰশিক্ষণ তাক ইমপ্লিমেণ্ট কৰা বা তাৰ যিটো ফলাফল হ'ব তাক জোখাৰ কিছুমান নিৰ্দিষ্ট মাপকাঠি মেট্ৰিক্স নিৰ্ধাৰণ কৰা মূল্যায়ন ব্যৱস্থা কেনেকুৱা হ'ব এই গোটেই কথাবিলাক ঠিক একে আষাৰতেই নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট কৰি দিব লাগে কৰি দিব ঠিক এনেকুৱা নহয় কিন্তু যিটো আমি দেখা পাইছোঁ শিক্ষা বিভাগৰ তৰফৰ পৰা স্তৰে স্তৰে যেনেকৈ পাৰি কত আউল নলগাকৈ কেনা নলগাকৈ তাক ইমপ্লিমেণ্ট অৰ্থাৎ তাক আমি ঠিক ৰূপায়িত কৰিব গৈছোঁ এটা সাধাৰণ কথাটো খুব যদি সহজ ভাষাত ক'ব খোজোঁ ইয়াৰ আগৰ এডুকেশ্যন পলিচিটো আছিলে 10+2+3 পেটাৰ্ণৰ এইটো আধাৰৰ 10+2+3 কিন্তু ইয়াত সেইটো নাই এইবাৰ 5+3+3+4 কথাটো হ'ল যে 3 বছৰৰ পৰা 8 বছৰ বয়সৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাৰণে সেইটো হৈছে ফাৰ্ষ্ট যিটো আমাৰ 5 তাতে কি হ'ব সেইটো এটা আপোনাৰ ফাউণ্ডেশ্যনেল এটা ষ্টেজ তাত আমি যিটো আমি নিপুণ অসম নিপুণ ভাৰত FLN ফাউণ্ডেশ্যনেল নিউমাৰেচি এণ্ড লিটাৰেচিৰ কথা কৈ আছোঁ যে বেছিক টেক্সট নিজৰ ভাষাত মাতৃভাষাত যাতে তেওঁলোকে পাঠ কৰিব পাৰে প্ৰথম যিটো দক্ষতা পঢ়িব পৰা দক্ষতা সেইটো যাতে আহৰণ কৰে আৰু সাধাৰণ সংখ্যাৰ ওপৰত জ্ঞান যোগ বিয়োগ কৰা এইখিনি
বা যিখিনি মেথমেটিকেল অপাৰেশ্যন এৰিথমেটিক অপাৰেশ্যন বীজগণিতীয় যিখিনি অপাৰেশ্যন খুব সহজখিনি সেইখিনি যাতে তেওঁলোকে কৰিব পাৰে এইখিনি হ'ল আৰু খুব মানে ইম্পৰ্টেণ্ট কথাটো হৈছে যে এই ষ্টেজলৈকে এইখিনি অৱস্থাত তেওঁলোকে নিজৰ মাতৃভাষাতে শিক্ষা গ্ৰহণ কৰিব মাতৃভাষা দিছ ইজ ভেৰি ভাইটেল মই ভাবোঁ যে সেইখিনি বয়সত বেলেগ মাধ্যমত পঢ়িলে যিটো আমাৰ ধাৰণাৰ বিকাশ মই যিটো কনচেপ্ট ফৰ্মেশ্যন বুলি অকণমান আগতে কৈছিলোঁ সেই বস্তুটো সিমান নঘটে ঠিক ক'ৰবাত যেন পেৰট লাৰ্ণিং বুলি ক'লে ল'ব লাগিব চ' মোৰ কথাটো হ'ল কি যে প্ৰাইভেট স্কুল হওক গভৰ্ণমেণ্ট স্কুল হওক চবতে এভৰিৱেৰ মাতৃভাষাতে শিকিব লাগিব কাৰণ মাতৃভাষাটোৱে হৈছে এনেকুৱা এটা ভাষা যিটো বাচ্ছাটোৱে জন্মৰ আনকি মাতৃগৰ্ভৰ পৰাই প্ৰি নেটেল ষ্টেজৰ পৰাই সেই ভাষাটোৰ ওপৰত শিকি আহে আমি ভেদিক পিৰিয়ডৰ পৰা যদি চাওঁ মই নাজানো সেইবিলাক কিছু কিংবদন্তি নেকি মাতৃভাষাত ক্লাছ এই প্ৰথম এইখিনি যিখিনি আমাৰ ফাউণ্ডেশ্যনেল কৰ্চ এইটো শিকিব তাৰপিছত হয়তো ইংৰাজী মাধ্যমত আহিব এতিয়া বিভিন্ন ভাষা উপভাষাত পাঠ্যক্ৰমবিলাক ৰেডি কৰিব লাগিব এইটো এটা খুব জটিল কাম অসমতে আপোনাৰ 25-26টা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে গতিকে পাঠ্যক্ৰম সেই ভাষাত ৰেডি হোৱাটো হয়তো কেইটামান ভাষাত হৈছে 2-এটা ভাষাৰ কাম চলি আছে হয়নে বিবিচাৰ হয় গতিকে এইটো তাৰপিছত আপোনাৰ যিটো নেক্সট যিটো আহিল 5+3 3টো হৈছে আপোনাৰ প্ৰিপাৰেটৰী ষ্টেজ 6-7-8 চিধা ভাষাত 6-7-8 এইটো প্ৰিপাৰেটৰী ষ্টেজ ইয়াৰ পিছত আহিব আপোনাৰ নহয় আপোনাৰ যিটো মই ভুলকৈ ক'লোঁ আপোনাৰ 3 to 8 years এইখিনি ফাউণ্ডেশ্যনেল ষ্টেজ আপ টু ক্লাছ 2 তাৰপিছত যিটো নেক্সট আপোনাৰ 5+3 সেইটো হৈছে আপোনাৰ 3-4-5 এইখিনি এইটো হৈছে আপোনাৰ 3-4-5 এইটো হৈছে আপোনাৰ প্ৰিপাৰেটৰী ষ্টেজ তাৰপিছত আহিব মিডিল ষ্টেজ 6-7-8 5+3+3 মিডিল ষ্টেজ আপ টু 8 6 to 8 আৰু তাৰে পিছত আহিব আপোনাৰ ছেকেণ্ডাৰী ষ্টেজ যিটো 4 9 10 11 তাৰপিছত ডিগ্ৰী লেভেলতো কিছু আহিব ডিগ্ৰী লেভেলতো আপোনাৰ ধৰক এটা একাডেমিক বেংক টাইপৰ এটা পলিচি লোৱা হৈছে যেনে এটা মানে শৈক্ষিক বেংক আপোনাৰ 1 বছৰ পঢ়িলে চাৰ্টিফিকেট কোৰ্চ হ'ল তেতিয়া গুচি গ'ল হয়তো পঢ়া শুনা কণ্টিনিউ কৰিব নোৱাৰিলে ডিগ্ৰী নেক্সট আকৌ আহি তেওঁ এডমিশ্যন ল'লে 2 years কমপ্লিট কৰিলে তাতে ডিপ্ল'মা চাৰ্টিফিকেট হেৰি এটা পাব ডিগ্ৰী এটা পাব 3 years কৰাৰ পিছত তেওঁ হয়তো গ্ৰেজুৱেট হ'ব 3 years +3+1 হ'লে আকৌ তাত ৰিচাৰ্চ এক্টিভিটি থাকিব গতিকে এই কথাবিলাক তেনেকৈ আহি থাকিব খুব ওপৰৰ স্তৰলৈকে মই নাযাওঁ যিহেতু মই বিদ্যালয়ৰ শিক্ষক মই মোৰ এৰিয়াত যদি কনফাইন কৰোঁ খুব ধুনীয়া ইয়াত এটাই ষ্ট্ৰেছ কৰা হৈছে যে আপোনাৰ কনষ্ট্ৰাকশ্যন অফ নলেজ যাতে সৰুতেই বাচ্চাটোৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজে চিন্তা কৰিব পৰা ক্ষমতাটো আহে নিজে চিন্তা কৰিব নিজৰ মাতৃভাষাত শিকিব নিজৰ মাতৃভাষাত শিকিলে তাক বেলেগ ভাষাত এক্সপ্ৰেছহে কৰিব লাগে গতিকে যিটো বৌদ্ধিক বিকাশ হ'ব নিজৰ মাতৃভাষাত হ'ব আৰু সেইটোৰ ওপৰত যিটো আমাৰ যিখন নিউ এডুকেশ্যন পলিচিত যিটো আমাৰ তাৰ ওপৰত জোৰ দিছে এইটো খুব শলাগ ল'বলগীয়া মই এজন শিক্ষক হিচাপে মই সেইটো ফিল কৰোঁ এইটো ব্যক্তিগত নহয় ধৰক বিভিন্ন শিক্ষকৰে এটা মতামত আৰু এটা সন্মিলিত মতামত হিচাপে মই আজি ষ্টুডিঅ'ত বহি কৈছোঁ প্লাছ যিটো ক্ৰিটিকেল থিংকিং ক্ৰিয়েটিভিটি মানুহৰ জটিল চিন্তন সৃজনীশীলতা সেই সৃজনীশীলতা বিভিন্ন ধৰণৰ হ'ব পাৰে ভাল পেইণ্টিং কৰাৰ পৰা ৰবটিক্সত কিবা চাৰ্কিট বনোৱালৈকে ভাল পটাৰীৰ পৰা আৰম্ভ কৰি কিবা বেলেগ ধৰণৰ বস্তু বনোৱালৈকে এনিথিং সৃজনী শক্তি বা যিটো প্ৰব্লেম চলভিং হয় বিভিন্ন ধৰণৰ আৰ্ট ড্ৰামা এইবিলাক গোটেইখিনি এই গোটেই বিষয়বিলাকক সামৰি লোৱা হৈছে আৰু এতিয়া কথা এটা উঠিছে যে ক্লাছ 8ৰ পিছত কি হ'ব 9, 10, 11, 12 মেট্ৰিক নাথাকিব কিবা কিবি চ' মেট্ৰিক থাকিব নে নাথাকিব সেইটো এটা ষ্টেট গভৰ্ণমেণ্টৰ বিচাৰ্য বিষয় আমাৰ অসমত এতিয়ালৈকে আছে হয়তো নাথাকিবও পাৰে এতিয়া শিক্ষানুষ্ঠানবিলাক যদি মেট্ৰিক নাথাকিলে মাপকাঠিটো কি হ'ব স্কুলীয়া শিক্ষাৰ তেতিয়া 12 হ'ব 12 হ'ব লাগিলে আমাৰ গোটেই হাইস্কুলখিনি হায়াৰ ছেকেণ্ডেৰীলৈকে উন্নীত হ'ব লাগিব কিন্তু সেইটো আমাৰ অসমৰ বা ইণ্ডিয়াৰ কাৰণে খুব এটা একেদিনতে কৰি দিব পৰা বা এবছৰত কৰিব পৰা বিষয়বস্তু নহয় এটা কথাটো এনেকুৱা হ'ব পাৰে যে 8লৈকে 6 to 8 যিটো আমাৰ মিডিল ষ্টেজ আছিলে নিউ এডুকেশ্যন পলিচিত ভকেশ্যনেল বৃত্তিমুখী শিক্ষাৰ ওপৰত খুব গুৰুত্ব দিয়া হৈছে কাৰণ মই আগতে কৈছোঁ যে আমাৰ ইকনমিটো নলেজ বেছড হ'ব লাগে আমি অকল চাকৰি প্ৰাৰ্থী হ'ব নালাগে চাকৰি দাতা হ'ব লাগে গতিকে বিভিন্ন ভকেশ্যন থাকিব এই বিভিন্ন ভকেশ্যন কেনেকুৱা এতিয়া মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ উকিল এইকেইটাই ভকেশ্যন আজি দেখা পাইছোঁ কোনোবাই মোবাইলৰ ৰিচাৰ্জ বিক্ৰী কৰিও এখন ঘৰ সংসাৰ চলাব পাৰিছে অনলাইনৰ কাম কৰি ধুনীয়া মোতকৈ ধনী মানুহ বহুত কথাবিলাক এনেকুৱা যে আৰু বা অনাগত দিনবিলাকত কি প্ৰফেশ্যন আহে গতিকে
এই প্ৰজন্মবিলাকক আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিকোনো প্ৰফেশ্যনৰ বাবে তেওঁলোকে যাতে ফিট হয় উপযুক্ত হয় সেইকাৰণে এটা ডাইভাৰ্ছ ৱেত তেওঁলোকক আমি সামগ্ৰিকভাৱে বিকাশ ঘটাব লাগে যাৰ য'ত ইণ্টাৰেষ্ট তাতে যাব হয়তো 8ৰ পিছত তেওঁলোকে ছায়েন্স টেকন'লজি ইঞ্জিনিয়াৰিং মেথমেটিক্সৰ পিনে যায় নে 8ৰ পিছত তাৰমানে এইটো হয়তো হ'ব প্ৰেছাৰাইজ নহ'ব আৰু ইণ্ডিভিজুৱেলি য'ত ইণ্টাৰেষ্ট আছে সেইটো বিষয়তে যাব পাৰিব হয়তো এনেকুৱা হ'ব পাৰে যে আফটাৰ 8 সেই ভাগে ভাগে ভাগ হৈ যাব এটা কথাটো হৈছে যে আগত যেনেকুৱা ছায়েন্স পঢ়িছিলোঁ আৰ্টছ পঢ়িছিলোঁ এতিয়া তেনেকুৱা নহয় কথাবিলাক মই ফিজিক্স পঢ়িম হিষ্ট্ৰী পঢ়িম মই কেমেষ্ট্ৰি পঢ়িম বড' লিটাৰেচাৰ পঢ়িম যাৰ য'ত ইণ্টাৰেষ্ট এটা খোলা মেলা ফ্লেক্সিবল যাতে আমি কোনো প্ৰেছাৰাইজ কৰি নাৰাখোঁ কাৰণ এতিয়া জ্ঞানটো এনেকুৱা হৈছে যে আপুনি ভাল মেথমেটিচিয়ান হ'ব লাগিলে ভাল সাহিত্যৰো কিছুমান বস্তু জানিব লাগে কথাটো এনেকুৱা যে নলেজ যে আজিকালি আপুনি ঠিক তাক আপুনি কংক্ৰিট কৰি ৰাখিব নোৱাৰে তাক আপুনি এটা মাৰ্জিনেলাইজ কৰিব নোৱাৰে যে এইখিনি মেথছৰ বস্তু এইখিনি সাহিত্যৰ বস্তু এইখিনি সমাজ বিজ্ঞানৰ বস্তু নলেজবিলাক একাকাৰ হৈ গৈছে যিমানে ওপৰলৈকে যাব সিমানেই চব নলেজবিলাক একাকাৰ হৈ যাব গতিকে এইটো এটা খুব ভাল পদক্ষেপ নতুন শিক্ষানীতিৰ নিউ এডুকেশ্যন পলিচিৰ আৰু সময়ে সময়ে ধৰকচোন মই এজন সাধাৰণ শিক্ষক মোৰ অনুভৱখিনি কৈছোঁ গতিকে কস্তুৰীৰংগন কমিটিয়ে যিখন দিছে নিউ এডুকেশ্যন পলিচি ইয়াৰ যদি সঠিক প্ৰয়োগ হয় চৰকাৰী যন্ত্ৰ হওক শিক্ষা বিভাগ হওক শিক্ষক হওক অভিভাৱক ছাত্ৰ সকলোৰে সহযোগ লাগিব আমি অকল চৰকাৰক গাড়ী পাৰিলেও নহ'ব সমাজেও ল'ব পাৰিব লাগিব শিক্ষকৰো গুৰুদায়িত্ব আছে কাৰণ ফিল্ড লেভেলত বাস্তৱ ক্ষেত্ৰখনত ইয়াৰ গুৰুদায়িত্ব বহন কৰিব লাগিব শিক্ষকে গতিকে শিক্ষকে ইয়াৰ বাবে প্ৰথমতে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব আৰু নতুন শিক্ষানীতি যিটো এক্টিভিটি বেছড বিভিন্ন ধৰণৰ আগৰ দৰে পঢ়িলোঁ মুখস্থ দিলোঁ পৰীক্ষাৰ বহীখনত লিখি দিলোঁ সেইটো নহয় এতিয়া প্ৰজেক্ট বেছড লাৰ্ণিং হ'ব এই প্ৰজেক্ট বেছড লাৰ্ণিঙৰ মেইন উদ্দেশ্যটো হৈছে তাৰ ক্ৰিটিকেল থিংকিং ক্ৰিয়েটিভিটি প্ৰব্লেম ছলভিং এইবিলাক যিবিলাক আপোনাৰ বিহেভিয়াৰেল মানে ডমেইন এইবিলাক এই ক্ষেত্ৰবিলাকৰ যাতে বিকাশ হয় আৰু সেই একবিংশ শতিকাৰ এজন সুস্থ বা যোগ্য নাগৰিক হিচাপে যোগ্য ব্যক্তি হিচাপে যাতে নিজক প্ৰতিষ্ঠিত কৰিব পাৰে এটা খুব ডাঙৰ বস্তু আমাৰ সেই গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ পৰাই যদি আপুনি চাব যায় সেই তাৰে কিছু প্ৰতিফলন হোৱা যেন মই ভাবোঁ মই নাজানো মই কিমান শুদ্ধ নে কি ভুল কিন্তু তেনেকুৱা লাগে যে এটা হাতে কামে শিকি পেলাই আমি শিকিম কৰি পেলাই শিকিম এটা যেন ডাইৰেক্ট এটা কিবা আনি জাপি দিলোঁ সেইখিনিকে মুখস্থ কৰিম ধুনীয়া এখন চাৰ্টিফিকেট ল'ম সেইটো নহয় কনষ্ট্ৰাকশ্যন অফ নলেজৰ ওপৰত খুব বেছি গুৰুত্ব দিয়া হৈছে বাকী যিবিলাক তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একাডেমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বা তাৰ এডমিনিষ্ট্ৰেটিভ ইনফ্ৰাষ্ট্ৰাকচাৰ সেইবিলাক ধৰক শিক্ষাবিদ আছে ডাঙৰ ডাঙৰ আপোনাৰ তেনেকুৱা ব্যুৰ'ক্ৰেটছখিনি আছে তাৰ নীতি নিৰ্ধাৰণ কৰা চৰকাৰী প্ৰশাসন যন্ত্ৰ আছে তেওঁলোকে কৰিব মানে নিউ এডুকেশ্যন পলিচি ক'ব গ'লে মানে এটা যিটো আমি নলেজ বেছ ইকনমি ক্ৰিয়েট হ'ব ভৱিষ্যতে কাৰণ হয় মই মাজতে এড কৰিব খোজোঁ যে আমি পঢ়িছিলোঁ যে আমি উই আৰ ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি মোৰ দেউতাই লিখিছিল শিকাইছিল মোকো শিকাইছে ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি মই মোৰ ল'ৰা ছোৱালীক শিকাইছোঁ ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি হয় ইণ্ডিয়া উইল বি এ ডেভেলপড কাণ্ট্ৰি কেতিয়া হ'ব এখন উন্নত দেশ কথাটো তেনেকুৱা উন্নত দেশ হ'ব লাগিলে মানুহৰ জীৱন ধাৰণ চিন্তা কৰ্ম পদ্ধতি গোটেইখিনি উন্নত হ'ব লাগিব মই ভাবোঁ এজন শিক্ষক হিচাপে যে নতুন যিখন নিউ এডুকেশ্যন পলিচি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ইয়ে এই ভাৰতক এখন উন্নত দেশ কৰাত যথেষ্ট পৰিমাণে বৰঙণি আগবঢ়াব যদিহে ইয়াৰ সঠিক ৰূপায়ণ আমি শিক্ষকসকলৰ দ্বাৰা হয় সমাজৰ ব্যক্তিসকলৰ দ্বাৰা হয় আৰু চৰকাৰ বা আমাৰ বিভাগে যদি ইয়াক সঠিকভাৱে পৰিচালনা কৰে স্যার আপনি ন্যাশনাল টিচার হিসেবে আপনি রিকগনিশন পাইছিলেন মহামান্য রাজ্য রাষ্ট্রপতির পৰা পুরস্কৃত হয়েছিল এই খবরটা আমি পেলাম আমার কারণে খুব উপকার বাহি গেল খুব একটা মানে আনন্দের বিষয় ধন্যবাদ তো স্যার এই যে আপনার এটা মানে এইটো যেটা আপনি অ্যাচিভমেন্ট যেটা আপনি পালে সেইটো আপনি মানে কিভাবে আপনি যোগ্যতা আপনি নিজেকে ভাবে যে মই এইটো কৰিছোঁ এইটো কাৰণে মই আপোনাৰ যেটো বয়স হিচাপে আপনি এইটো বয়সত আমি ইমান সৰু বয়সতে পাইছে কিন্তু মানিব লাগিব গম পাওঁ তো সেইটো বিষয়ে আপনি কি ক'ব তাৰপিছত মই আৰু নেক্সট এটা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তেখেতে ছেকেণ্ড মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাটো প্ৰথমবাৰটো দেৱনাথ ছাৰ এই বাণীকান্ত দেৱনাথ ছাৰ তেখেতে গৌৰাং হাই স্কুলৰ আগৰ হেডমাষ্টাৰ আছিল নাই আমাৰ মাজত যি নহওক হয় মই ছেকেণ্ড মানে কি আপোনাৰ কথাটো ক'লে ঠিক মানে এনেকুৱা মই খুব এটা কিবা সাংঘাতিক হিমালয় আহৰণ কৰা নাই এজন শিক্ষক হিচাপে এইখিনি হয়তো মই কিবা কিবি কাম কৰিছিলোঁ মই খুব থুলমূলকৈ ক'ম 2018 চনৰ পৰা ৰাষ্ট্ৰীয় শিক্ষকৰ যিটো নিৰ্বাচন পদ্ধতি এইটো চেঞ্জ কৰি দিলে হয়তো তাৰ আগৰ পদ্ধতিবিলাকত কিছু আখোৱা আছিল মই সেইবিলাকৰ বিষয়ে নকওঁ কোৱাটো উচিত বুলি নাভাবোঁ
2018 চনৰ পৰা গোটেই পদ্ধতিটো ট্ৰেন্সপাৰেণ্ট কৰি দিলে আপুনি অনলাইন নমিনেশ্যন দিব লাগে এনিবডি এনি টিচাৰ অকল ৰেগুলাৰ টিচাৰ হ'লেই হ'ল তেওঁৰ কোনো বয়সৰ সীমা নাই চাকৰিৰ সীমা নাই আপুনি যাব সেইটো অনলাইন পৰ্টেলত গুচি যাব আৰু সেইখিনি বস্তু তাত মিনিষ্ট্ৰী অফ আজিকালি এডুকেশ্যন তেতিয়া মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আছিলে MHRD তাত সঞ্চিত হৈ থাকিব গতিকে আপুনি কি কাম কৰিছে তাৰ প্ৰুফ ভিডিঅ' অডিঅ' আপুনি যদি কিবা ৰিচাৰ্চ পেপাৰ আছে তেনেকুৱা ধৰণৰ গোটেই প্ৰুফখিনি তাত দিব লাগিব তাত আপোনাৰ মিছা মতাৰ কোনো হেৰি নাই আৰু তেনেকৈ অল অভাৰ ইণ্ডিয়াত 46 কেতিয়াবা 48 হয় যদি ফিজিকেলি মানে আপুনি ফিজিকেলি ডিচেবল বুলি মই নকওঁ ডিফাৰেণ্টলি এবল তেনেকুৱা কেটাগৰীৰ শিক্ষক বা তেনেকুৱা বিদ্যালয়ত বা ইনষ্টিটিউশ্যনত কাম কৰা শিক্ষকক কেতিয়াবা আৰু এটা দুটা এক্সট্ৰা বঁটা আহি যায় 46 প্লাছে আমাৰ বাৰ 47 পাইছিলে 2020 যি হওক এতিয়া মই কৰিলোঁ কি মই প্ৰথমতে ক'ব খোজোঁ যে আপুনি যদি বঁটা পাম বুলি কাম কৰে আপুনি কেতিয়াও বঁটা নাপায় আপুনি কাম কৰি যাওক আপুনি কাম কৰি যাওক বঁটা কিবা কিবিবিলাক এনে আহি থাকিব 2018 চনত মোক BTR গভৰ্ণমেণ্টৰ ফালৰ পৰাও কৃতি শিক্ষকৰ বঁটা দিছিলে যি নহওক মই কিছুমান সৰু সুৰাকৈ মই কওঁ মোৰ মেইন কামটো হৈছে যে টিচিং টেকনিক আৰু মেথড এইটো মই অলপমান ডিফাৰেণ্ট ৱেত কৰোঁ অলপ ট্ৰেডিশ্যনেল ৱেৰ পৰা বাহিৰত মই কিছু নতুনকৈ TLM বনাই লওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত ফিল্ড ভিজিট কৰিছিলোঁ বিভিন্ন ধৰণৰ হয়তো কেতিয়াবা নিজৰ খৰচত হৈছিল কথাবোৰ এই টেকনিক আৰু মেথডৰ ওপৰত মই কিছু চেঞ্জ কৰিছিলোঁ ICTৰ কিছু ইউজ কৰিছিলোঁ যিটো ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি যিটো আজিকালিৰ শিক্ষাদান পদ্ধতিৰ এটা অবিচ্ছেদ্য অংগ কাৰণ অডিঅ' ভিজুৱেল থাকিলেহে নে কি কয় বিবিচা অডিঅ' ভিজুৱেল থাকিলে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে খুব মনোগ্ৰাহীতাৰে সেই কথাখিনি সহজতে বেছি হয় আৰু হয় খুব সহজতে হজম কৰি ল'ব পাৰে তেনেকুৱা কিছু সৰু সুৰা কাম মই কৰিছিলোঁ সৰু সুৰা প্ৰয়াস মই বিভিন্ন গ্ৰাম্যাঞ্চলত গৈ পেলাই আপোনাৰ তেনেকুৱা ছায়েন্স ফেয়াৰ পাতিছিলোঁ অসম বিজ্ঞান সমিতিয়ে হেৰি কৰিছিলে অন্ধবিশ্বাস দূৰীকৰণৰ কাৰণে কিছুমান প্ৰচেষ্টা আছিলে আমাৰ স্কুলত আমি এটা লেবৰেটৰী এষ্টাব্লিছ কৰিব পাৰিছিলোঁ মই তাৰ কোঅৰ্ডিনেটৰ হয় সেইটো মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকন'লজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা চেংচন হৈছিল ব্লিছ লেবৰেটৰী বুলি তাত অকল আমাৰ ষ্টুডেণ্টখিনিয়ে নহয় ওচৰ পাজৰৰ স্কুলৰ ষ্টুডেণ্টখিনিকো আমি তাৰমানে তাত মেণ্টৰিং কৰাইছিলোঁ যাৰ ইচ্ছা আছে তাত ফলস্কপ বুলি এটা কাগজৰ মাইক্ৰস্কপ সেইটোৰ ওপৰত আমি গাঁৱে ভূঞে বহুত কাম কৰিছিলোঁ আৰু বহুতে মাতিছিলে যে NB বা বিভিন্ন বিদ্যালয় মই বিবিচাৰৰ স্কুলতো গৈছিলোঁ কাগজৰ মাইক্ৰস্কপ যিটো পকেটত নিব পাৰি যাৰ কাগজৰ মাইক্ৰস্কপ তাৰ খৰচটো হৈছে less than $1 ফলস্কপ বুলি কয় এইটো 2015 যেতিয়া ইণ্ডিয়াত অফিচিয়েলি লঞ্চ হোৱা নাছিল যিজন চাইণ্টিষ্ট ডক্টৰ মনু প্ৰকাশ তেওঁক আমি IITত গুৱাহাটী IITত প্ৰথমবাৰ অসমত আহিছিলে কাজিৰঙাত আহিছিলে IITত লগ পাওঁতে তেওঁ আমাক সেই ফলস্কপটো দিছিলে কাগজৰ বস্তু সেইটো কেনেকৈ এছেম্বল কৰে সেই কামটো মই কৰিছিলোঁ আৰু বিভিন্ন গাঁৱে ভূঞে বিভিন্ন স্কুলত য'ত মাইক্ৰস্কপ নাই সেই তাত আমি এছেম্বলৰ ট্ৰেইনিং দি পেলাই মাইক্ৰস্কপো দি আহিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক টু এনকাৰেজ দেম টুৱৰ্ডছ পাৰ্চুইং ছায়েন্স এডুকেশ্যন বিজ্ঞান শিক্ষাৰ প্ৰতি তেওঁলোক যাতে আগ্ৰহী হয় আৰু সেইটো এটা এনেকুৱা বস্তু তাত পানী এটোপাল লৈও আমি চাব পাৰোঁ কটন চাব পাৰোঁ তাক অকল যে বায়'লজিৰ ক্ষেত্ৰত তেনেকুৱা নহয় ফিজিক্স কেমেষ্ট্ৰি এনিথিং মোৰ জোতাৰ তলিখনত কি বীজাণু লাগি আহিছে তাকো চাব পাৰোঁ আৰু লেন্স নাথাকিলেও হয় সাধাৰণ চেলোটেপ এটা এখন আৰ্ট পেপাৰ হ'লেও হয় যদি মোৰ লগত গ্লাছ স্লেব নাই তেতিয়াও হৈ যায় খুব ফ্ৰেণ্ডলি আপুনি পকেটত লৈ ফুৰিব পাৰে ওজন নাই আমি ফ্ৰীতে দি দিছিলোঁ তেনেকৈ বিভিন্ন ঠাইত এই বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ মোৰ এটা প্ৰয়াস আছিলে প্লাছ মই বিভিন্ন ঠাইত মাষ্টাৰ ট্ৰেইনাৰ হিচাপেও কাম কৰিছিলোঁ গণিত আৰু বিজ্ঞান বিষয়ৰ এইটো মই কোকৰাঝাৰ জিলাখনত বহুদিন তেনেকুৱা ট্ৰেইনিংবিলাক দিয়াৰ সৌভাগ্য হৈছিল হয়তো বিভাগে মোক কি ভাবি মোক চিলেক্ট কৰিছিলে মই নাজানো আৰু খুব সফলতাৰে মই সেইখিনি দিব চেষ্টা কৰিছিলোঁ কিছু নিজা উপাদান তাত যোগ দি পেলাই হ'লেও তাৰপিছত এনেকুৱা কাম আহিলে যে মোৰ এখন এডপ্টেড ভিলেজ আছে মোৰ নিজা প্ৰচেষ্টাত নিজা খৰচত মই এখন গাঁও এডপ্ট কৰিছিলোঁ কেইবা বছৰ আগত সেইখন এখন ট্ৰাইবেল ভিলেজ আৰু আজি মই জনাবলৈ পাই সুখী হওঁ যে সেই গাঁওখনৰ একাডেমিক এটমছফিয়াৰ শৈক্ষিক যিটো বাতাবৰণ আজি বহুত উন্নত তাৰে ছাত্ৰ ছাত্ৰী হয় সেই গাঁওখন বেলগুৰি ইয়াৰ পৰা 8 কিলোমিটাৰ দূৰত চক্ৰশিলা বাওখুংৰি ফেষ্টিভেল য'ত হয় তাৰে কাষত হয় সেইখন গাঁও মই এডপ্ট কৰিছিলোঁ কাৰণ আপোনালোকে জানে মোৰ নিজা প্ৰচেষ্টা কোনো মানুহৰ কোনো NGO কোনো চৰকাৰী প্ৰশাসন যন্ত্ৰ কাৰো হেল্প নাই আৰু তাৰে ষ্টুডেণ্ট আজিকালি আমাৰ সন্মানীয় বিবি প্ৰসাদ ব্ৰহ্মচাৰৰ স্কুলতো আহে
তেওঁৰ স্কুলৰ পৰা আৰু কিছু দূৰ যাব লাগে সেই এৰিয়াটোৰ এখন জংঘলৰ ট্ৰাইবেল গাঁও 120 ঘৰ মানুহ আছে ৰাভা কমিউনিটিৰ মানুহ থাকে সেই গাঁওখন মই এডপ্ট কৰিছিলোঁ এনেকৈ আচলতে মই কোকৰাঝাৰৰ যিটো ইয়াৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাটো মই কৈ আছোঁ মই আহিছোঁ সেই কথালৈ আহিম মই এনেকৈ বিভিন্ন ঠাইত এডুকেশ্যন এৱাৰনেছ পাতিছিলোঁ কাৰণ যাতে যুৱ মানসিকতাটো বিকৃত নহয় কাৰণ ইয়াত এটা সময়ত আজি মই খুব সাহসেৰে ক'ব খোজোঁ যে কিছুমান মানুহক মিছলিড কৰি বিপথে কিছু যুৱকক পৰিচালিত কৰা হৈছিল সেই প্ৰচেছটো বন্ধ হ'ব লাগে ড্ৰপ আউট বন্ধ হ'ব লাগে এনেকৈ বিভিন্ন ঠাইত বিশেষকৈ য'ত ৰিমোট এৰিয়াবিলাক দুৰ্গম অঞ্চলবিলাক তেনেকৈ মই এডুকেশ্যন মানে শৈক্ষিক সজাগতা সভা পাতি ফুৰি সেই গাঁওখন পাইছিলোঁ আৰু সেই গাঁওখন ঠিক মই আজি কেমেৰাৰ সন্মুখত কথাটো নকওঁ কাৰণ প্ৰশাসন যন্ত্ৰই জানে যে সেই গাঁওখনৰ হিষ্ট্ৰীটো কি তেওঁলোকৰ হাতত ডাটা আছে সেই গাঁওখন তেনেকৈ এডুকেশ্যন এৱাৰনেছ প্ৰগ্ৰেম পাতিব গৈ তেওঁলোকৰ অৱস্থাটো চাই মোৰ বেয়া লাগিল তেওঁলোকে তেতিয়াৰ যিটো আমাৰ BTC অঞ্চলৰ যিটো ক্ৰাইচিছ তাত ভুক্তভোগী এখন গাঁও আছিল মই অকণমান আওপকীয়াকৈ কথাটো কৈছোঁ আপোনালোকে ধৰিব পাৰিব আৰু তেতিয়া মই তাক এডপ্ট কৰিছোঁ মোৰ বেছিক কথা আছিলে যে মই কাকো লেট্ৰিন দিব নোৱাৰোঁ কাকো মই ফেন কিনি দিব নোৱাৰোঁ মই এডুকেশ্যনেল ছাপৰ্ট দিম আৰু মই সপ্তাহত এদিনকৈ তাত যাওঁ প্ৰথমতে 9-10ৰ ষ্টুডেণ্টখিনিক আৰম্ভ কৰিলোঁ ছায়েন্স মেথছ শিকাওঁ তাৰপিছত বেলেগ ছাবজেক্ট শিকাওঁ তাৰপিছত লাহে লাহে তেওঁলোকক আনিলোঁ কিন্তু মই বহুত জটিলতাৰ সন্মুখীন হ'ব লগা হৈছিল তো কথাটো এনেকুৱা নহয় যে মানুহে মোক সন্দেহ কৰিছিল আনকি এনেকুৱা কণ্ট্ৰভাৰ্চি হৈছিলে যে ইহে গাঁওখনত কিয় যায় মদ খাব যায় নেকি মোক ষ্টাফে হাঁহিছিল আনকি মোৰ মানে সহধৰ্মিনীৰ সন্মুখতো মই বহু প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল আৰু কথা হয়তো এনেকুৱা দূৰলৈকেও কেতিয়াবা যোৱা যেন মোৰ অনুমান হৈছিল নিশ্চয় কিবা বেলেগ আকৌ সম্পৰ্ক গঢ় লৈ উঠিছে নেকি এই সহজ সৰল মানুহখিনি কি ঠগিব নেকি তেনেকুৱা লেভেললৈকেও কথাবোৰ গৈছিল যিখিনি কথা হয়তো মোৰ সহধৰ্মিনী মোৰ মিছেছেও মোক কেতিয়াবা প্ৰশ্ন কৰিছিলে কিন্তু মই সকলো সহ্য কৰিছিলোঁ আৰু যেতিয়া মই বহুদিন কাম কৰাৰ পিছত গাঁওখনত এটা পৰিৱেশ আহিল স্কুলত বাচ্চাবিলাক যোৱা হ'ল তাত একাডেমিক কমিটি বনাই দিলোঁ মই মানুহখিনি নিৰক্ষৰ কিন্তু তেওঁলোকে বাচ্চাটোৱে পঢ়িছে নে নাই সন্ধিয়া নে ক'ৰবাত বেয়া ৰাস্তাত গৈছে নে মোবাইলটোকে চাই আছে নে কি হৈছে সেই মনিটৰিং কৰিলোঁ লাহে লাহে মেট্ৰিক দিল 9-10ত পঢ়া বাচ্চাখিনিৰ দ্বাৰাই মই সৰুতে কাৰণ যাৰ যিখিনি অভিভাৱক তেওঁলোকে বহুতে লেখা পঢ়া নাজানে তেওঁলোকৰ দ্বাৰাই মই সেই আখৰ লিখা ৰিডিং পঢ়োৱা সৰুখিনিক যিখিনি মাক দেউতাকে কৰিব লাগিছিল তেওঁলোকে নাজানে তেওঁলোকৰ হয়তো শৈক্ষিক কিছু অভাৱ আছে বা তেনেকুৱা আৰ্থিক দিশত বহুতে তেনেকুৱা হাজিৰা মজুৰি কৰে আৰ্থিকভাৱে পিছপৰা তেওঁলোকৰ সেই প্ৰেক্টিছটো আহিলে আৰু এটা সময়ত গৈ গাঁওখন ভাল হ'ল গতিকে এনেকুৱা ধৰণৰ সৰু প্ৰয়াস বহুত আছে তেনেকুৱা বহুত ধৰণৰ ৰিচাৰ্চ পেপাৰো হৈছিল এইফালে দিনটো জংঘলত থাকোঁ পিছদিনাখনে দিল্লীলৈকে গুচি যাওঁ NCERT ৰিচাৰ্চ পেপাৰ পাঠ কৰিব মাতে তেনেকৈও চিলেকশ্যন হৈ মই দিল্লী NCERT ভুৱনেশ্বৰ আমাৰ নেৰী যিটো আমাৰ উমিয়ামত আছে তেনেকৈ বিভিন্ন RI-বিলাক বা NCERT-ত মই যিবিলাক টিচিং মেথড এণ্ড টেকনিকৰ ওপৰত মোৰ ৰিচাৰ্চ পেপাৰ আছিলে সেইবিলাক তেওঁলোকে মাতিছিলে চিলেকশ্যন হৈছিলে আৰু তাক মই প্লেচ কৰিছিলোঁ খুব এটা ভাল এপ্ৰিচিয়েশ্যনো পাইছিলোঁ ভাল লাগে এনেকুৱা এটা বেকৱাৰ্ড ঠাইত কাম কৰোঁ সাধাৰণ বুদ্ধিমত্তাৰ মানুহ কিন্তু সৰু কাম এনেকুৱা ধৰণৰ কিছু কাম কৰি গৈছিলোঁ আটাইতকৈ এটা খুব মোৰ যিটো নেশ্যনেল এৱাৰ্ডৰ চাইটেশ্যনত লিখা আছে মাল্টিলিংগুৱেল টিচিং বহুভাষিক শিক্ষণ পদ্ধতি কাৰণ আমাৰ ষ্টুডেণ্টখিনি বেলেগ লেংগুৱেজৰ পৰা আহে মই যিখিনি ছাত্ৰক পঢ়াওঁ তেওঁলোকৰ হয়তো অসমীয়া নায়েই ঘৰত কোনোবা আদিবাসী কোনোবা মুছলিম কমিউনিটিৰ বেংগলী এটা বেলেগ টিপিকেল ধৰণৰ বেংগলী কয় কোনোবা কোচ ৰাজবংশী ভাষা কয় তেওঁলোকক মই অসমীয়াত পঢ়িলে বুজি নাপায় গতিকে মই তেওঁলোকৰ ভাষাকেইটাও শিকিব লগা হৈছিল অসমীয়া আৰু সেইকেইটাত মই মিক্সাৰকৈ পঢ়াওঁ লাহে লাহে তেওঁলোকে অসমীয়াত বুজিব পাৰে তাৰপিছত তেওঁলোকে অসমীয়া যিটো মানে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন সেইটোত তেওঁলোকে লিখিব পৰা হ'ল পঢ়িব পৰা হ'ল এইটো চাইটেশ্যনত লিখা আছিল এতিয়া NEP-ত সেই কথাটো আহিছে মাল্টিলিংগুৱেল টিচিঙৰ কথাটো আহিছে বাট আই প্ৰেক্টিছ ইট মই ইয়াক মানে বহু কেইবছৰ আগতেই তাক মই অভ্যাস কৰিছিলোঁ চ' এনেকুৱা বহুত কথা আছে খুব থুলমূলকৈ কথাখিনি এনেকুৱা ক'লোঁ বহুত ভাল মানে কথাবিলাক আৰু বহুত জানিব লগা আছিলে ছাৰ আপোনাক মই সুধিম যিহেতু ইমান কথা আহি আছে আপোনাৰ বিষয়ে আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ আপুনি মানে টিচাৰ হওক ষ্টুডেণ্ট হওক আপোনাৰ বেকগ্ৰাউণ্ড সেইটো আছে কিন্তু আমি দেখা পাওঁ কি ক'ৰবাত আপোনাক স্পীচ বা বক্তৃতা দিব লাগে বহলীয়াকৈ চিফ বক্তৃতা হিচাপে আপোনাক মাতা যায় মই নিজেও আপোনাক আমি কিছুমান প্ৰগ্ৰাম মাতিছোঁ ধৰক লাচিত বৰফুকনৰ বিষয়ে ক'ব লগা হৈছে আপুনি ইমান ধুনীয়াকৈ কয় মানে এনি ছাবজেক্ট আপোনাক মানে সাহিত্য বিষয়ে কোৱা যায় আপুনি ইমান ধুনীয়াকৈ পইণ্টবিলাক কৈ দিয়ে দিন তাৰিখ এনেকৈ পইণ্টবিলাক তো বিঙে ইমান কাম কৰাৰ পিছত বিঙে ছায়েন্স বেকগ্ৰাউণ্ড টিচাৰ তাৰপিছত দেখা গ'ল যে আপুনি সাহিত্য বা হিষ্ট্ৰী জিঅ'গ্ৰাফী আপোনাৰ একদম মুখস্থ মানে মুখত একদম আমি ক'ব পাৰে
ইমান এটা আপুনি এইটো আকৌ কেনেকৈ আপুনি নিজকে হবি হিচাপে লৈছে? নাই, কথাটো হয়, আপুনি ঠিকে কৈছে। কিমান দূৰ পাৰিছোঁ নাজানো, কিন্তু বেলেগ ফিল্ডতো মই কেতিয়াবা কাম কৰোঁ। মানে স্পেচিয়েলাইজড মই আপোনাক দৰ্শকসকলক ক'ব বিচাৰিছোঁ, গৌতম দেৱ শৰ্মা ইজ স্পেচিয়েলিষ্ট। মই ক'ব বিচাৰিম যে এজন স্পীকাৰ হয়, যিকোনো বিষয়ৰ ওপৰত আমি ক'ব দিব বিচাৰিলে বক্তা হিচাপে যদি বিচাৰে তেখেতৰ লগত কণ্টেক্ট কৰিব, আৰু তেখেত খুব ধুনীয়াকৈ, মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। একচুৱেলি ময়ো তাৰমানে সৰুৰ পৰাই লগ পাইছোঁতো তাক কটন কলেজত, মহেন্দ্ৰনাথ ডেকা ফুকন বইজ হোষ্টেলত, ৰিজাৰ্ভ বেংকৰ যিটো সন্মুখত বিল্ডিং, তাতে আছিলোঁ আমি একেলগে। তাতো তাৰমানে হোষ্টেলৰ ই ৰেকৰ্ড আছিলে তাৰমানে। তাত তাৰমানে হোষ্টেলৰ 111 বৰ্ডাৰ্ছ টোটেল। তাৰমানে নতুনকৈ হোষ্টেলত জইন কৰা ষ্টুডেণ্টবিলাক তাৰমানে পৰিচয় ল'ব লাগে নিজকে। তেতিয়া তাৰমানে আটাইকেইজন ষ্টুডেণ্টৰ মানে বৰ্ডাৰৰ মানে পিনক'ড নাম্বাৰবিলাক ছাৰৰ মানে মুখস্থ আছিল তাৰমানে। তেনেকুৱা পিনক'ড যেনেকুৱা যে আফটাৰ ইণ্ট্ৰডাকশ্যন কেতিয়াবা বাৰেণ্ডাত বা ক'ৰবাত লগ পালে এই মোৰ নাম কি, তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সোধে, বা মোৰ ডিপাৰ্টমেণ্ট কি সেইটো ক'ব পাৰে কিছুমানে। কিন্তু ছাৰে কি আছিলে কি ইভেন পিন নম্বৰ পৰ্যন্ত কৈ দিয়ে, পুৰা ৰেকৰ্ড আছে তাৰমানে। ছাৰৰ মানে পইণ্ট ৱাইজ, টাইম ৱাইজ, ডেট ৱাইজ, আৰু ইমান ধুনীয়াকৈ মানে আপোনাক যিকোনো ছাবজেক্টৰ বিষয়ে কয়। আমি দুবাৰকৈ তেখেতক পাইছোঁ আমাৰ প্ৰগ্ৰামত, আমি মানে প্ৰথম বক্তা হিচাপে তেখেতক মাতা গৈছিলে। তেখেতৰ যিটো পইণ্টবিলাক ইমান ধুনীয়াকৈ মানে বেছিকেলি কি হয় যে কিছুমান বক্তবিলাকৰ কথা শুনি মানে আমনি লাগি যায়। আপোনাৰ কথা মানে আৰু শুনি থাকিব, ছাৰে আৰু ক'ব নেকি, আৰু 2 মিনিট ক'ব নেকি, এনেকৈ লাগি আছে। সেইটো আপুনি স্কিলটো কেনেকৈ দিব লাগে? না, প্ৰথমতে আপুনি ইমান ধুনীয়াকৈ কৈছে মোৰ বিষয়ে, মই নিজে ভাবিছোঁ মই হয়নে মানুহজন, মই সেইজন মানুহ হয়নে? এনিৱে, কথাটো হ'ল এনেকুৱা যে মই যদিও মানে এটা অসমীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ, কিন্তু মই এটা মাল্টিলিংগুৱেল কমিউনিটিৰ মাজত থাকোঁ। মোৰ ওচৰত বিভিন্ন জাতি উপজাতিৰ মানুহ থাকে। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, মই যেতিয়া পঢ়িব ওলাই গ'লোঁ, বিভিন্ন এনভাইৰনমেণ্ট, বিভিন্ন তেনেকুৱা মানুহৰ লগত মই বিভিন্ন সময়বোৰ পাৰ কৰিছিলোঁ। বাহিৰত ওলাই যোৱাত, কটনত যোৱাৰ পিছত তাৰপিছত কিছুদিন দিল্লীত আছিলোঁ, কোকৰাঝাৰত থাকিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত যেতিয়া মই কথা পাতোঁ, মিক্স আপ কৰোঁ, মই তেওঁলোকৰ ভাল গুণবিলাক ল'ব চেষ্টা কৰোঁ। এতিয়া যিকোনো এটা বিষয়ৰ ওপৰত মই বক্তৃতা দিব লাগিলে মই এদিনতে দিব নোৱাৰোঁ। মই যে কৈছিলোঁ সামগ্ৰিক, সেই অংকৰ লগত মই সাহিত্যও লাগিব, কালচাৰো লাগিব, চব বস্তুবিলাক আপুনি সেই সৰুকালৰ পৰাই এটা প্ৰেক্টিছ কৰা অভ্যাস আছিলে। তেনেকুৱা বিভিন্ন মেল মিটিঙত যোৱা, তেতিয়া ভাষণ দিব নাজানো, পিছফালে এই দূৰৰ পৰা শুনি থাকোঁ কেনেকৈ কয়, কি কয়, ইয়াৰ পিছত কি কথাটো ক'লে। চ' এইবিলাক ক'ৰবাৰ ভিতৰত হয়তো ষ্ট'ৰ হৈ থাকি গ'ল, আৰু তেনেকৈ এটা অভ্যাস হ'ল। আচলতে আপুনি যিকোনো এটা ধাৰণা যেতিয়া ল'ব, সেই সাহিত্য হওক, হিষ্ট্ৰী হওক, কথাটোক আপুনি কিমান গুৰুত্ব দিছে, আপুনি যিমানেই গুৰুত্ব দিব সিমানেই সি আপোনাৰ মেমৰিত সঞ্চিত হৈ থাকিব বুলি মই ভাবোঁ। আৰু গুৰুত্ব নিদিয়াকৈ যিবিলাক কথা হয় শুনি আছোঁ, হুঁ কৰি আছোঁ, সেইবিলাক ইকানেদি শুনিছোঁ, সিকানেদি ওলাই গৈছে, 2 দিন মনত থাকিব, তাৰপিছত নাথাকে। গতিকে এইটো নিৰ্ভৰ কৰে মই যিবিলাক পৰিৱেশত আছিলোঁ তাত এনেকুৱা আলোচনা হৈছিলে, সাহিত্যৰ আলোচনা হয়। ইভেন কি কিছু ভাল বেংগলী সাহিত্যৰ ওপৰত অধ্যয়ন কৰা মানুহৰ লগতো মই কটন কলেজত কটাইছিলোঁ। তেতিয়া আমি সেই বিনা লাইব্ৰেৰীৰ তলত যোৱা দেশ মেগাজিনখন আনো, সমৰেশ মজুমদাৰৰ এই সাতকাহন পঢ়োঁ, পূৰ্ব পশ্চিম পঢ়োঁ, সুনীল গংগোপাধ্যায়ৰ সেই সময় পঢ়োঁ, সেইখিনিও পঢ়িছোঁ। তেনেকুৱা বিভিন্ন সাহিত্যৰ কিতাপ পঢ়িছোঁ, অসমীয়া সাহিত্যৰ কিছু কিতাপ পঢ়িছোঁ। কোনোবা ডাক্তৰ মানুহৰ লগত আকৌ মই সাহিত্যৰ কথা পাতোঁ, তেনেকুৱা আছে। মই তেনেকুৱা মানে এটা চাৰ্কেল আছে আমাৰ, তেওঁ ডক্তৰ ভাল লিখা মিলা কৰে, সাহিত্যত বেছি গুৰুত্ব। গতিকে এতিয়া মই মেথছত টিচাৰ মানে যে মোৰ বাকী ছাইডটো অফ হ'ব লাগিব সেইটো নহয়। সেই সাহিত্যৰ কিবা উপাদানক মই হয়তো মোৰ মেথছ আৰু বিজ্ঞান ক্লাছতো আনিব পাৰোঁ, সেইটো জীপাল হৈ উঠে ক্লাছটো। গতিকে এনেকুৱা ধৰণৰ ধৰক বিভিন্ন বক্তৃতা বা বিভিন্ন ক্ষেত্ৰত এটাতো মাইনৰ প্ৰিপাৰেশ্যন লাগিবই। তাৰ কথাটো হৈছে বিষয়বস্তুক আপুনি গুৰুত্ব দিব লাগিব, আৰু সেই গুৰুত্ব দিয়াৰ অভ্যাস এটা মই বিভিন্ন চাৰ্কেলৰ মাজত থাকি বিভিন্ন এনেকুৱা ধৰণৰ য'ত আলোচনা হয়, কিছু ইণ্টেলিজেঞ্চিয়া বুলি যাক কোৱা হয়, সেই ইণ্টেলিজেঞ্চিয়াবিলাকৰ পৰা এই গুণটো হয়তো মই কেনেবাকৈ মোৰ অজানিতে মই আহৰণ কৰিলোঁ। আৰু তাৰ কাৰণে হয়তো আজি আপোনাৰ মুখৰ পৰা মই 2 এষাৰ খুব মানে প্ৰশংসা শুনিব পাৰিছোঁ, কিবা ভালেই লাগি গৈছে, ধন্য মানে তেনেকুৱা যেন লাগি গৈছে। কিন্তু কিমানৰ মানুহ ঘৰত গ'লেহে ৰাতি মনত পৰিব। তো ছাৰ আমি লাষ্ট মোমেণ্টলৈকে গুচি আহিছোঁ, ডিছকাশ্যন আমি খুব ভালকৈ কৰি আছোঁ, কিন্তু এনেকৈ লাগি আছে যে আমি আৰু ডিছকাশ্যন কৰিব লাগিছিল। দুটা মেছেজ আপোনাক দিব বিচাৰিম, আপোনালোকক মানে বিচাৰিম যে আপুনি কি মেছেজ দিব বিচাৰিব। ৰিচেণ্টলি দেখা গৈছে কি যে আমি ল'ৰা ছোৱালীবিলাক ড্ৰাগছ এডিকশ্যনৰ ওপৰত মেক্সিমাম আমি দেখা পাইছোঁ যে ড্ৰাগছ এডিক্টেড হৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাক। সেইটো বিষয়ে আপুনি কি মেছেজ দিব ছাৰ? সেইটোৱে মানে
আমি সেইটো গম পাব লাগে সৰুৰ পৰাই বা ডাঙৰ মানুহবিলাকেও তেনেকুৱা ধৰণৰ কামবিলাক কৰে যে এইটো মেক্সিমাম যিটো মই দেখিছোঁ কি যিটো নেকি ধাৰণা মানে শ্বৰ্ট চাইটেড ধাৰণা কৰা মানুহবিলাকৰ দ্বাৰা এইবিলাক কামবিলাক হয় সেইটো ইনফ্লুৱেঞ্চ কৰাব নালাগে আৰু পৰাপক্ষে তাৰমানে এইটো আমি এভইড কৰিব লাগে আৰু যিবিলাক মানুহ মেক্সিমাম এই ড্ৰাগছ এডিক্টেড হয় এইবিলাক মানুহ মই যিটো আমি দেখি আছোঁ যে ফ্ৰাষ্ট্ৰেটেড মানুহবিলাক বেছিকৈ লয় আৰু গতিকে ফ্ৰাষ্ট্ৰেশ্যন হোৱাৰ আগতে যদি তেনেকুৱা ধৰণৰ ৰাস্তাত পদত গৈ আছে তেতিয়া মানে ৰিমিডি মেজাৰ্ছ ল'ব কাৰণে এটলিষ্ট কিবা প্ৰব্লেম যদি আছে সেইটো শ্বেয়াৰ কৰিব লাগে পেৰেণ্টছৰ লগত শ্বেয়াৰ কৰিব লাগে ইল্ডাৰ্ছৰ লগত বা টিচাৰ্ছৰ লগত আলোচনা বিলোচনা কৰিব লাগে চ' ডেট আমি মানে ছ'চাইটিখন যেন ভাল হেৰিৰ পৰা মানে ৰক্ষা কৰিব পাৰোঁ এইখিনি কথা মই মানে দৰ্শক বৃন্দসকলক মই মানে হেৰি কৰিম ৰিকুৱেষ্ট কৰিম যে কিবা অসুবিধা যদি থাকে নিজৰ ফালৰ পৰা যেন সেইটো মানে শ্বেয়াৰ কৰে সেইখিনি কথা তো স্যার আপনার এটা মেসেজ দিব বিচাৰিম আমাৰ উঠি অহা যিমান প্ৰজন্মৰ ষ্টুডেণ্টবিলাকক যে আজি যিটো মানে চেঞ্জ এডুকেশ্যন হৈ আছে স্যাৰ তো আমি যিটো আগৰ যিটো পঢ়াশালী আমি যিটো পঢ়াৰ গতানুগতিক আমি ট্ৰেডিশ্যন মেইনটেইন কৰিছোঁ এতিয়া আমি নিজকে মানে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে কি ধৰণৰ আমি ধৰক আমি আগবাঢ়ি আহিব লাগিব আৰু কি ধৰণৰ মাইণ্ডছেট আমি বনাব লাগিব আমাৰ নতুন প্ৰজন্ম এতিয়া যিটো প্ৰজন্ম আমি কথা পাতি হয় কথাটো এনেকুৱা যে আগৰ যিটো আমাৰ শিক্ষাদানৰ বা শিক্ষা গ্ৰহণৰ যিটো পদ্ধতি আছিলে হয় স্যাৰ আজি হয়তো আমি তাৰ কিছু এটা ব্যতিক্ৰম বা অলপমান বেলেগ এটা পদ্ধতি আমি দেখা পাইছোঁ চাওক আচলতে এই গোটেই টিচিং লাৰ্ণিং প্ৰচেছটো শিক্ষাদান আৰু শিক্ষা গ্ৰহণ আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু শিক্ষা ব্যৱস্থাটো নিৰ্ভৰ কৰে আপোনাৰ গোটেই দেশখনৰ সমাজখনৰ জাতিটোৰ দৰ্শনৰ ওপৰত আজি যদি আপুনি অকণমান যদি আপুনি 50 ইয়াৰ্ছ 60 ইয়াৰ্ছ বেক যদি যায় অতীতলৈ উভতি যায় ভাৰত স্বাধীন হোৱাৰ পিছত তেতিয়া আমাক কি প্ৰয়োজন আছিল আমাৰ ভাৰতীয় সমাজখনক কি লাগে কেনেকুৱা শিক্ষা ব্যৱস্থা লাগে যে আমাক কিছু চাকৰিয়াল লাগে ইংৰাজী জনা মানুহ লাগে কিছু প্ৰফেচৰ লাগে কিছু ডক্টৰ লাগে ইঞ্জিনিয়াৰ লাগে এইবিলাক আমাক নিড আছিল কিছু চাইণ্টিষ্ট লাগে কাৰণ আমি তেতিয়া আত্মনিৰ্ভৰশীল হ'ব লাগে তেতিয়াৰ দৰ্শন বেলেগ আৰু তেতিয়া গোটেই ৱৰ্ল্ড এডুকেশ্যন ছিষ্টেম গোটেই বিশ্বৰ যিটো শিক্ষা ব্যৱস্থা তাৰ লগত হয়তো আমি ফেৰ মিলাব লগা হৈছিল আৰু সেইমতে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটো গঢ় লৈ উঠিছিলে কিন্তু আজিৰ প্ৰেক্ষাপটত গোটেই ৱৰ্ল্ডৰ যিটো এডুকেশ্যন ছিষ্টেম সেইটো চেঞ্জ হৈ গৈছে তাৰ লগে লগে আমাৰ ভাৰতীয় মানুহৰ আশা আকাংক্ষা ভাৰতীয় সমাজৰ এতিয়া আমাক কি লাগে প্ৰয়োজন এইবিলাক পৰিৱৰ্তন হোৱাৰ লগে লগে যিটো এডুকেশ্যনেল ফিলচফি শৈক্ষিক দৰ্শন এইটোৰো পৰিৱৰ্তন হৈছে আৰু শৈক্ষিক দৰ্শন পৰিৱৰ্তন হোৱাৰ লগে লগে আমাক আগতে যিখিনি আমি চাকৰিয়াল বিচাৰিছিলোঁ বা আমি জেনেৰেল ডিগ্ৰীধাৰী মানুহবিলাকক এবজৰ্ব কৰিব পাৰিছিলোঁ এতিয়া ভাৰতখনক এখন উন্নত দেশ মানে দেশলৈ ৰূপান্তৰিত কৰাত বা এখন উন্নত দেশ হিচাপে গঢ় দিয়াত এইখিনিৰ ওপৰঞ্চি আমাক কিছুমান বেলেগ প্ৰফেশ্যনেল লাগে আমাক এজন ভাল কাল্টিভেটৰ লাগে ভাল ডক্টৰো লাগে আমাক এজন ভাল মেকানিক লাগে ভাল ইলেক্ট্ৰিচিয়ান লাগে ভাল গাৰ্ডেনাৰ লাগে ভাল চাইণ্টিষ্ট লাগে চ' আমি এটা ভেৰাইট প্ৰফেশ্যনত আমি এফিচিয়েণ্ট মানুহ তৈয়াৰ কৰিব লাগে যাৰ কাৰণে এতিয়া আমাৰ ভকেশ্যনেলাইজেশ্যন অফ এডুকেশ্যন অৰ্থাৎ শিক্ষা ব্যৱস্থাটোক বৃত্তিমুখী কৰিব বিচৰা হৈছে আৰু এই বৃত্তিমুখী কৰিব বিচৰা মানে এইটো নহয় যে আমি ভৱিষ্যত প্ৰজন্মবিলাকক কঙা কৰি দিম আমি চৰকাৰী চাকৰি দিব নোৱাৰিম এটা সময়ততো কোম্পানীতো চাকৰি নাথাকিব তাৰ মানে এইটো নেকি যে আমি স্কুল কলেজ নুখুলিম ইউনিভাৰ্চিটি নুখুলিম আমি ৰিচাৰ্চ ইনষ্টিটিউট নুখুলিম মানুহকতো জীৱনৰ যিখিনি চাহিদা বৌদ্ধিক চাহিদা সেইটো হৈছে তাৰ ফাণ্ডামেণ্টেল নিড বুলি হয়তো কিছুমান কাণ্ট্ৰিত ঘোষিতই হ'ব অন্ন বস্ত্ৰ বাসস্থান যেনেকুৱা তেনেকুৱা শিক্ষা অৰ্জন কৰাটো এটা মৌলিক অধিকাৰ বুলি হয়তো আমি ভাবিব লগা হ'ব অনাগত দিনবিলাকত গতিকে আপুনিতো বৌদ্ধিক ফালৰ পৰা মানুহজনক আপুনি বিত্ৰে কৰিব নোৱাৰে আপুনি বঞ্চিত কৰিব নোৱাৰে বৌদ্ধিক বিকাশ লাভৰ পৰা গতিকে ইনষ্টিটিউট হ'ব ৰিচাৰ্চ ইনষ্টিটিউট হ'ব টেকনিকেল ইনষ্টিটিউট হ'ব গোটেইখিনি হ'ব তাৰপিছত মই কি কৰিম আমি চাকৰি বিচাৰিম নেকি কিন্তু মই নতুন প্ৰজন্মৰ যিখিনি উঠি অহা ডেকা ল'ৰা ছোৱালী বা ষ্টুডেণ্ট নাৰ্ভাছ হোৱাৰ একো কথা নাই নতুন নতুন বহুত ধৰণৰ জীৱিকা আহি থাকিব প্ৰফেশ্যন আহি থাকিব এতিয়া এনেকুৱা আছে যে পৃথিৱীৰ কিছুমান দেশত পখিলা খেদি ফুৰি পখিলা জীৱনতে ধৰাটো এটা প্ৰফেশ্যন মত কৰি বেছি দৰমহা পায় গছৰ সৰা পাত বুটলি তাৰে যিবিলাক ষ্ট্ৰাকচাৰ থাকে কিবা কিবি ষ্টাডি কৰা সেইটো এটা প্ৰফেশ্যন
এতিয়া মই মোৰ ভাষণত অকণমান আগতে কৈছিলোঁ যে ৰিচাৰ্চ বা অনলাইনত কাম কৰি মানুহে কৰোৰ টকা ঘটা ৰেকৰ্ড আজি আমাৰ ইণ্ডিয়াতে আছে। আমি হয়তো আমাৰ দিনত সেইবিলাক প্ৰফেশ্যনেই নাছিল। গতিকে কথাটো এনেকুৱা যে নিজকে ফিট কৰি ৰাখিব লাগে যে মই ছাষ্টেইনেবল হয়, মই বহনক্ষম এজন মানুহ, মই যিকোনো চেলেঞ্জ ফেচ কৰিব পাৰোঁ, প্ৰত্যাহ্বান আহিলে মুখামুখি কৰিব পাৰোঁ, আৰু তাৰ বাবে মোৰ লগত প্ৰয়োজনীয় জ্ঞানখিনি আছে। আৰু সেই জ্ঞানখিনি এনেকুৱা ধৰণৰ জ্ঞান এটা সুস্থ ধাৰণাৰ বিকাশ হৈ পেলাই গঠন হোৱাত জ্ঞান। এনেই জাষ্ট লৈ মুখস্থ কৰি এটা স্মৰণ শক্তি বঢ়াই পেলাই তেনেকৈ লোৱা জ্ঞান নহয়, যিটো মই হাতে কামে কৰিব পৰা এবিলিটি আছে। আৰু সেইটোৱে আমাৰ শিক্ষা ব্যৱস্থাটোত, শিক্ষানীতিত গুৰুত্ব দিয়া হৈছে। গতিকে অনাগত দিনবিলাক হয়তো চেলেঞ্জিং হ'ব আমাৰ কাৰণে। মোৰ কাৰণে মোবাইলটো চলোৱাটোৱে চেলেঞ্জিং, কিন্তু নতুন প্ৰজন্মৰ সৰু 5 বছৰৰ বাচ্চাটোৱে মোতকৈ ভালকৈ কাম কৰে, বিকজ তেওঁ এইটো ছিষ্টেমত, এই পৰিৱেশত ৱেল ইকুইপড হৈ গৈছে। হয়তো আমি যিটো চেলেঞ্জিং বুলি ভাবিছোঁ তেতিয়াৰ প্ৰজন্মৰ বাবে, আজিৰ পৰা অনাগত 20 বছৰ পিছত যিটো প্ৰজন্ম আহিব তেওঁলোকৰ কাৰণে এইবিলাক নৰ্মেল কাম হ'ব, যিটো হয়তো আমাৰ বাবে এটা দুৰ্বোধ্য কাম হ'ব। এটা টেকনিকেল ৱৰ্ল্ডত থাকিব লাগিব, বিভিন্ন ধৰণৰ মেচিনৰ লগত থাকিব লাগিব, বা সকলো মানুহে সকলো কাম কৰাৰ যোগ্যতা থাকিব লাগিব। সেই মিলিটাৰী ছাৰ্ভিচেই হওক, খেতি কৰাই হওক, কাৰণ সমাজখনৰ সৰ্বাংগীন বিকাশ হ'ব লাগিলে আমাক সকলো স্তৰতেই আমাক এফিচিয়েণ্ট প্ৰফেশ্যনেলছ লাগে। সি চুলিকটা নাপিতেই হওক, মুচিজনেই হওক, ভাল খেতিয়কেই হওক। আমাৰ ভাল খেতিয়কজন শিক্ষিত মানুহে আজিকালি খেতি নকৰিছিল, কিন্তু এতিয়া কৰা হৈছে। IITৰ চাকৰি বাদ দি কোনোবা ACS APS চাকৰি বাদ দি খেতিত ধৰিছে, তেওঁৰ দ্বাৰাই ভাল খেতি হৈছে। তেওঁ সমাজৰ এজন ভাল গুড এণ্টাৰপ্ৰেনিয়ৰ। তেওঁ 10জন মানুহ, 100জন মানুহ, 1000জন মানুহে কাম কৰিছে, আদৰ্শ। গতিকে কথাটো এনেকুৱা যে এই নতুন পদ্ধতিয়ে মানুহক কেতিয়াও এনেকুৱা এটা অৱস্থালৈ লৈ যাব নালাগে যাৰ বাবে মানুহ মানসিকভাৱে ভাৰাগ্ৰস্ত হয়, ফ্ৰাষ্ট্ৰেশ্যন আহে। এইটো হ'ব নালাগে। মেণ্টেল ৱেলবিং থাকিব লাগে, আৰু সন্মুখত যি জ্ঞান লাভৰ সুযোগ আছে তাক গ্ৰহণ কৰিব লাগে খুব ভালকৈ। চাৰ্টিফিকেটখনৰ নামত পঢ়িছোঁ সেইটো নহয়, শিকিম বুলি পঢ়িব লাগে। সি শিক্ষকেই হওক, সি ছাত্ৰই হওক। তেতিয়াহ'লে হয়তো এজন ছাষ্টেইনেবল নাগৰিক হৈ থাকিব পাৰিব, যে বহনক্ষম হ'ব। নহ'লে তেওঁ পৃথিৱীৰ বাবে বজা হ'ব। মই বজা হ'ম, আপুনি বজা হৈ যাব। ঠিক কথাটো ঠিক, মই এনেদৰে ভাবোঁ। খুব ভাল মেছেজ দিছে ছাৰ। তো ছাৰ, আপোনাৰ লগত দুয়োকে মই বিশেষ ধন্যবাদ জনাইছোঁ। আমি প্ৰায় 1 ঘণ্টামান কথা পাতি আছোঁ। আমাৰ লাগি আছিলে যে আপোনালোকৰ ডিছকাশ্যনৰ আৰু টাইম আমি পাতিব লাগিছিল। ইমান আপোনালোকৰ এক্সপিৰিয়েঞ্চ, ইমান মানে বহলীয়াকৈ কথাবিলাক পাতি আছোঁ। মোৰ লাগিছে যে আমি আমাৰ দৰ্শকবৃন্দ, এই লাগিলে আমাৰ ষ্টুডেণ্টেই হওক, পেৰেণ্টছেই হওক, বা আমাৰ শিক্ষাবিদেই হওক, বা ষ্টুডেণ্ট টিচাৰ্ছেই হওক, খুব এটা মানে থুলমূলকৈ হ'লেও খুব এটা ভাল এটা মেছেজ যাব। শিকিব লগা বহুত কিবাকিবি আছে। তো আজিৰ আমাৰ শ্ব'ত, ষ্টাৰ্টআপ প্লাছ শ্ব'ত ব্ৰডবেণ্ড পাব্লিক চেনেল অহাৰ কাৰণে আমি দুয়োকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনকো আপোনালোকক পাম বুলি এটা আশা ৰাখিছোঁ। সহযোগিতা থাকিব আপোনালোকৰ ফালৰ পৰা। তো ছাৰ, দৰ্শকবৃন্দক আমি ধন্যবাদ জনাইছোঁ। আপুনি আমাৰ লগত এই ষ্টাৰ্টআপ প্লাছ শ্ব' চোৱাৰ কাৰণে। আমি আজি 2জন শিক্ষাবিদক মাতি আনিছিলোঁ। তেখেতসকলৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ। তেখেতৰ ব্যক্তিগত অভিজ্ঞতা গম পালোঁ এডুকেশ্যন ছিষ্টেমত। তেখেতৰ নিজৰ গভীৰকৈ যিটো মানে প্ৰয়োগ কৰিছে সেইবিলাক আমি গম পালোঁ। বিভিন্ন ধৰণৰ তেখেতৰ এচিভমেণ্ট কৰিছে সেইবিলাক গম পালোঁ। আমাৰ শিক্ষক বা আমাৰ ছাত্ৰ সমাজক কিছুমান মেছেজ আমি দিব বিচাৰিছে, সেইটো আমি গম পালোঁ। তো আমি ষ্টাৰ্টআপ প্লাছ শ্ব'ত আমি এভৰি ছেটাৰডে আমি আহি আছোঁ, শনিবাৰে আমি আহি আছোঁ, এনেকুৱা শ্ব'বিলাক লৈ আহি আছোঁ। চ' দেট আমাৰ এই এলেকাৰ মানুহবিলাকৰ এটলিষ্ট এটা প্লেটফৰ্ম আমি দিব পাৰোঁ অনলাইন, য'ত নেকি আমি ঘৰত বহি মেলি ভাল ব্যক্তিত্বৰ, ভাল অভিজ্ঞ মানুহৰ আমি মতামত ল'ব পাৰোঁ। তো আমি আশা ৰাখিছোঁ আমি আগন্তুক দিনত আপোনালোকক আকৌ লগ পাম ষ্টাৰ্টআপ প্লাছ শ্ব'ত, ব্ৰডবেণ্ড পাব্লিক চেনেলত। আৰু সকলোকে ধন্যবাদ জনাই আজি আমি ষ্ট'ৰ বিদায় দিছোঁ। ধন্যবাদ থাকিল আপোনালোক।